conflict of bar in purchasing land and selling the lands. In our time, more than 70,000 families, they have, sell their lands through the process. So in Bodoland, whether the community belong to Adivasi, minority Muslims or Bengali, any communities, they have right to access land. Those who are the bona fide citizen according to the constitutional provision, like in Bodoland, people living before 2003, the BTC Accord, they are accepted, considered as bona fide citizens. So those people can access the land right, and we are trying to provide them land rights. As the issue is pending for decades and decades, we are taking some time so that we cannot do any kind of mistakes which may create another problems. So we don't want to create any problems, but we want to resolve the problem once and for all. So we are resolving this issue, and now you can go to Baisumuti portal. We have Baisumuti 1.0 where we have resolved this issue. In India, first time Bodoland organized Land Mela, where we have resolved in one go 20,000 families' land problems within 20 days. So again, we have now Baisumuti 2.0, where we have introduced many more new clauses by which new people, I mean the people who doesn't have land, they can also access land through different processes. So if you go to the Baisumuti 1.0 and Baisumuti 2.0, you will see all the new policies by which people of Bodoland region can access land, and we are trying to address at maximum level that any indigenous people or any bona fide citizen of this region should not be deprived from the land right. Thank you. Thank you. Itia moi ejon alohi chinaki dioi aro next question ami lom. Itia amar মাজত উপস্থিত হ'ব পাৰিছে, অংশগ্ৰহণ কৰিব পাৰিছে তেজপুৰ ইউনিভাৰ্চিটিৰ পৰা আমাৰ বিশিষ্ট শিক্ষাবিদ বীৰেন দাস স্যাৰ, তেখেতক আমাৰ আদৰাই এটা আদৰি ল'বলৈ মই আমাৰ আয়োজক সকলক অনুৰোধ জনাইছো। Thank you, sir. Itia puনৰ আমি কুৱেশ্যনত আহিম। এতিয়া আমি কোনোবাৰ কুৱেশ্যন সুধিব বিচাৰে, মই অনুৰোধ জনাইছো। Good evening, sir. My name is Hasina Borgiari. I am from Chirang district, village Sunikata. Professionally, I am a content writer, and my question is, what specific step you would take to ensure that all the villages in BTR has access to good healthcare facilities? সবে বুজি পোৱাৰ কাৰণে অসমীয়াতে কম। আমাৰ হেল্থ কেয়াৰটো খুদিছে হাসিনা বৰগয়াৰী। থেংক ইউ। হেল্থ ফেচিলিটিছৰ ওপৰত কথা খুদিছে। হয়, একদম ৰাইট কুৱেশ্যন। এটা সময়ত হেল্থ ইণ্ডিকেটৰ্ছ বা ইণ্ডেক্সবিলাক চালে বড়োলেণ্ডৰ জিলাবিলাক বহুত তলত আছিলোঁ আমি। আমাৰ IMR, MMR, আমাৰ মাল নিউট্ৰিশ্যন, এইবিলাক বহুত বেয়া অৱস্থাত আছিল। আজিৰ পৰা যদি 10 বছৰ আগত 8-9-10 বছৰ আগত যদি চাই, কোকৰাঝাৰত আমাৰ হাইছ মানে মৰ্টেলিটি ৰেটটো হাইছ আছিলে যদি কোনোবা যাই পেলাই চাই ভাৰতৰ ডিষ্ট্ৰিক্টবিলাকৰ ভিতৰত। আৰু সেই সময়ত মই এক্টিভিষ্ট হিচাপে ষ্টুডেণ্ট ইউনিয়নত কাম কৰি আছিলোঁ, আৰু আমি এৱাৰনেছ কৰি আছিলোঁ যে এই প্ৰব্লেমটো কেনেকৈ ছল্ভ কৰিব পাৰে। আমি 2020 চৰকাৰ গঠন কৰি প্ৰথমতে আমি চালোঁ যে বিভিন্ন ইণ্ডিকেটৰ্ছ আৰু যিবিলাক ইণ্ডেক্স, তাত আমাৰ ডিষ্ট্ৰিক্টবিলাকৰ ষ্টেটাছ কি, আৰু হেল্থটো আমি চাইছোঁ। তেতিয়াও আছিলে যে কোকৰাঝাৰটো বহুত বেয়া আছিলে, মানে বছৰত 200-300 মাৰ্ডাৰ্ছ, প্ৰেগনেণ্ট মাৰ্ডাৰবিলাক মৰে, বাচ্চা মৰি যায় আফটাৰ বাৰ্থ, এইবিলাক আছিলে। তো আমি আমাৰ মাজত অৰ্গেনাইজ কৰিলোঁ যে কেনেকৈ NHM কাম কৰি আছে, আমাৰ কিমান হস্পিটেল ভাল আছে, কিমানত লেবাৰ ৰুমবিলাক ঠিকে আছে, কিমান লেবাৰ ৰুম আছে কি তাত ডেলিভাৰী কৰিব পাৰে, এই কিমানত এম্বুলেন্স আছে আৰু নাই।
সো এই গোটেই বিষয়বিলাক আমি চালো আৰু তাত আমি কিছুমান কাম আমি আৰম্ভ কৰিলো আমি বহুতখিনি এম্বুলেন্স প্ৰভাইড কৰিলো আমাৰ লেবাৰ ৰুম বিলাক ঠিক কৰিবলৈ দিলো ডক্টৰৰ অলপ মানে কম আছে শৰ্টেজ আছে তথাপিতো ডক্টৰ সকলক কেনেকৈ তাতে পঠাব পাৰো এনাস্থেচিয়া ডক্টৰৰ অভাৱ আছে তথাপিতো কেনেকৈ মিলাব পাৰো এই কামবিলাক আমাৰ এৰিয়াটো সৰু কাৰণে এই এৰিয়া বিলাকত আমি কামবিলাক আৰম্ভ কৰিলো আৰু এতিয়া আমাৰ কোকৰাঝাৰ ভাৰতৰ ডিস্ট্ৰিক্ট বিলাকৰ ভিতৰত তলত নহয় আমি বহুত ভাল লেভেলত আহি গলো মই একজেক্ট আজি নাম্বাৰটো ক'ব নোৱাৰিম বাট ইট ইজ ইম্প্ৰুভড মেল নিউট্ৰিশন বহুত আছিলে আমাৰ পুষ্টিহীন বাচ্চা বহুত আছিলে তো আমি ইয়াতে ডিস্ট্ৰিক্ট কোকৰাঝাৰ ডিস্ট্ৰিক্টতে আমি এডপশন প্ৰসেসটো আৰম্ভ কৰিলো মেল নাৰিশড যিবিলাক বাচ্চা আছে এইবিলাক বিভিন্ন জনক আমি এডাপ্ট কৰিব দিলো যাতে নিউট্ৰিচিয়াছ ফুড সাপ্লাই কৰিব পাৰে ময়ো নিজে এজন আমাৰ সান্থালী শিশু এজন ময়ো এডপ্ট কৰিছিলো আৰু সেই শিশু সকলক খাদ্য যোগান ধৰা ভাল নিউট্ৰিচিয়াছ ফুড যোগান ধৰা টাইম মতে ভ্যাকচিন দিয়া এইবিলাক কৰাৰ পিছত এতিয়া আমাৰ শিশুৰ মৃত্যুৰ হাৰো বহুত কমি গল এতিয়া ইনষ্টিটিউশনাল ডেলিভাৰীটো বহুত নেগলেক্ট কৰে কোকৰাঝাৰ চিৰাং বাক্সা তামুলপুৰ এইখিনি ভাল হৈ গল উদালগুৰি টি গাৰ্ডেন এৰিয়াত এতিয়াও বহুত ইনষ্টিটিউশনাল ডেলিভাৰীটো কম হয় এই কাৰণে এতিয়াও অলপ ৰিস্ক ফেক্টৰটো নহয় আছে আমি এতিয়া উদালগুৰিটো আমি চাই আছো আৰু যেহেতু আমাৰ ইয়াত পুৰ পিপল দুখীয়া আমাৰ মানুহ আছে যিসকলে ভাল মেডিচিন বা ভাল খাদ্য টাইম মতে খাব নোৱাৰে তাৰ কাৰণে বিভিন্ন অসুবিধাবিলাক হয় এই কাৰণে আই অনসাই বিথাংখী বুলি এটা আমি আঁচনি আনিছিলো আই অনসাই বিথাংখী মানে প্ৰগ্ৰাম जों লাবोदोंमोन আৰু তাত কি হৈছে হাই ৰিস্ক প্ৰেগনেন্ট যিবিলাক আমি ডক্টৰ বিলাকে আইডেন্টিফাই কৰে হাই ৰিস্ক প্ৰেগনেন্ট আৰু হাই ৰিস্ক প্ৰেগনেন্ট মহিলা বিলাক বডলেণ্ডত মানে প্ৰায় বছৰত 5000 to 7000 হ'ব পাৰে এই হাই ৰিস্ক প্ৰেগনেন্ট ওমেন সকলক আমি বিফোৰ ডেলিভাৰী 6 মান্থ আগৰ পৰা 1000 কৰি সাপোৰ্ট দিয়া ফৰ মেডিচিন এণ্ড সাম নিউট্ৰিচিয়াছ ফুড ভিটামিনছ বিলাক খাবৰ কাৰণে মিনাৰেলছ থকা আৰু আফটাৰ ডেলিভাৰী 4 মান্থ ডেলিভাৰীৰ আগত 6 মান্থ ডেলিভাৰীৰ পিছত 4 মান্থ আমি 10 মাহৰ কাৰণে আই অনসাই বিথাংখী আঁচনিৰ দ্বাৰা হেল্প কৰিবলৈ এই আঁচনিটো আনা হৈছে ইটো জাস্ট ৰোলিং হৈছে এই আঁচনিটো জাস্ট ষ্টাৰ্ট হৈছে এই আঁচনিটো আমাৰ সমগ্ৰ বিটিআৰ অঞ্চলত এই আঁচনিটো চলি থাকিব আৰু ইটো 10 ইয়াৰ্ছৰ কাৰণে আমি ঠিক কৰিছো তাৰ পিছত এটা আঁচনি আনিছিলো ৰোগ নিৰ্মূল বিটিআৰ ৰোগ নিৰ্মূল বিটিআৰত আমি ঔষধ খাবলৈ গৰীব মানুহ সকলক 5000 টকা দিয়া এটা আঁচনি আনিছিলো ইটো চলি আছে এতিয়া আমি এই গুটি প্ৰবলেমটো লৈ পেলাই এই বছৰ আমাৰ বাজেটত 1% ওমেনৰ কাৰণে পইচা ধৰা আছে আউট অফ টোটাল বাজেটৰ ভিতৰত 1% আমি মহিলা সকলৰ কাৰণে ৰাখিছো আৰু এতিয়া আমি অলৰেডি আমাৰ সিলেকশন প্ৰসেস হৈ গল যে প্ৰত্যেকটো কমিউনিটিৰে আমি 10 জনৰ পৰা 25 জন মহিলা লব বিচাৰিছো এডুকেটেড মহিলা এডুকেটেড উইমেন্স জুনে নেকি নিজৰ কমিউনিটিত ট্ৰেনিং দিয়া হ'ব আফটাৰ ট্ৰেনিং তেখেত সকলক আমি ৰেমুনাৰেশন দিয়া হ'ব মোবাইল দিয়া হ'ব সাইকেল দিয়া হ'ব সব ব্যৱস্থা দিয়া হ'ব এন্ড্ৰইড মোবাইলত ৰিয়েল টাইম ডাটাৰ কাৰণে দিয়া হ'ব আৰু সেই মহিলা সকলে গাঁৱত গৈ পেলাই 3 মাহৰ কাৰণে নিজৰ কমিউনিটি কাৰণ বেলেগ কমিউনিটি গলে নকবও পাৰে এটা মাইনৰিটি মহিলা সকলৰ লগত কথা পাতিব মাইনৰিটি মহিলাই দিছো সান্থালী মহিলাৰ লগত পাতিবলৈ সান্থালী মহিলাই যাব লাগিব কাৰণ বেলেগ মহিলাই ভাষা নবুজিবও পাৰে ঠিক তেনে ধৰণৰ আমাৰ 26 কমিউনিটি আছে 26 কমিউনিটিৰ সব মহিলা সকলক আমি সিলেকশন কৰি 3 মাহত কি মহিলাৰ প্ৰবলেম আছে এই প্ৰবলেমটো ফেক্ট ফাইন্ডিংৰ কাৰণে ট্ৰেইন কৰি পেলাই আমি পঠাব বিচাৰিছো যাতে মহিলা সকলৰ প্ৰবলেমটো ঠিক কৰিব পাৰে আমাৰ হস্পিটাল বিলাক ৰিমোট এৰিয়া ভুটান বৰ্ডাৰৰ হস্পিটাল বিলাক যত এক্সেসিবল নহয় মানে ডেলিভাৰীৰ ব্যৱস্থা নাই হিবিলাকো আমি আইডেন্টিফাই কৰিছো ভুটান বৰ্ডাৰৰ ভিচিডিসি খিনি আমি আইডেন্টিফাই কৰিছো এতিয়া আমাৰ 50টা হস্পিটাল আমি এনকিউএম যেটো নেশনাল কোৱালিটি এসেসমেন্ট সাৰ্ভে ইয়াৰ আন্ডাৰত মানে নেশনাল কোৱালিটি মনিটৰিং কৰাৰ কাৰণে আমি হস্পিটাল খিনি ডেভেলপ কৰি আছো ৰিমোট এৰিয়াৰ হস্পিটাল বিলাকত কেতিয়াবা কাৰেন্ট নাথাকে বৰষুণৰ দিনত
কাৰেণ্ট গুচি যায় তেতিয়া ডেলিভাৰী কৰিব নোৱাৰে এই কাৰণে সেলকো ফাউণ্ডেশ্যনৰ লগত লগ লাগি মোৰ দেন 500 হস্পিটেলছ মানে আমাৰ প্ৰাইমাৰী ইউনিট যেটো সেন্টাৰ আছে এইবিলাকত সোলাৰাইজ কৰা হ'ল এতিয়া কাৰেণ্ট নোহাৰ পিছতো হস্পিটালখনে 6 ঘণ্টা ভালকে ট্ৰিটমেন্ট কৰিব পাৰে যত ইলেক্ট্ৰিক যোৱাৰ পিছতো আৰু এইবিলাক গুটে আমি মহিলাসকলক টাৰ্গেট কৰি কৰা হৈছে কাৰণ পুৰুষসকলে কষ্ট কৰি হলিও দূৰত আহি ট্ৰিটমেন্ট ল'ব পাৰে কিতিয়াবা মহিলাসকলে দূৰলৈকে আহিবলৈ দিগদাৰ হয় তো সেই কাৰণে আমাৰ 500 above 500 হস্পিটাল ইটো আমি অলৰেডি সোলাৰাইজ কৰা হ'ল তো তেনেকুৱা বহুতখিনি সুবিধা কৰা হৈছে নাৰ্ছৰ যিবিলাক পোষ্ট খালি আছে ইটো আমি ফিল আপ কৰিবলৈ গৈ আছো এএনএম জিএনএম এই গোটেই প্ৰক্ৰিয়াটো আমি হাতত ৰাখিছো আৰু বহুতখিনি গভৰ্নমেন্ট আমাৰ প্ৰগ্ৰাম আছে সেন্ট্ৰেল গভৰ্নমেন্ট ষ্টেট গভৰ্নমেন্টৰ বাদেও আমাৰো বহুত মহিলাৰ কাৰণে প্ৰগ্ৰাম আছে বাট হেলথ ৰিলেটেড প্ৰগ্ৰামটো মই ইখিনিকে কৈছো থ্যাংক ইউ নেক্সট Khulumbai. My name is Miss Puspanjali Basumatari and I'm from Kosugao. I have completed my degree. Sir, मेरा प्रश्न आपसे ये है सर क्या आपको लगता है कि आप हमारे बीटीआर में शांति स्थापित कर दी है सर यदि आपको लगता है तो आपको इस शांति स्थापित करने में किस तरह की कठिनाइयों का सामना करना पड़ा थैंक यू शांति के बारे में शांतिर कथा खुदिसे माने ताई केनेকৈ शांतिर कथा ভাবিলে বা কৰিলে শান্তি কেনেকৈ আনিব পৰা যায় মই এইটো কথা ক'ব লাগিলে অলপমান আগৰ পৰা কম যে অশান্তিটো মই ঘৰতে দেখিছো ফাৰ্স্ট ডমেষ্টিক ভায়োলেন্স আমাৰ মই যত জন্ম পাইছো এই গাঁৱত প্ৰায় 50% অৰ এবভ ফ্যামিলিত ডমেষ্টিক ভায়োলেন্স হৈছিল মই কৈ আছো 1970s অৰ কথা 1970s অত প্ৰায় 50% ফ্যামিলি ডমেষ্টিক ভায়োলেন্স হোৱা আছিল আৰু তাত ফাৰ্স্ট মই ভায়োলেন্স বুলি ক'লে ডমেষ্টিক ভায়োলেন্স দেখিছো আৰু ডমেষ্টিক ভায়োলেন্স হলে ঘৰত যদি কেতিয়াবা মাক দেউতাকৰ কাজিয়া হয় তেতিয়া শিশুবিলাকৰ বিয়াত বিপদ হয় মাকৰ লগত থাকিম না দেউতাকৰ লগত থাকিম তেনেকুৱা এটা বিপদ হয় আৰু ভায়োলেন্সটো লৰা ছোৱালীয়ে ঘৰতে শিকে যেটো ঘৰত ভায়োলেন্স আছে সেই ঘৰতে লৰা ছোৱালীয়ে ভায়োলেন্স শিকে নহলে ডাঙৰ হৈ ইও ভায়োলেন্সটো নাজানে এতিয়া যেতিয়া মই ঘৰত ভায়োলেন্স দেখিলো গাঁৱত ভায়োলেন্স দেখিলো অলপ দূৰত আহি লাৰ্জাৰ মানে এটা এৰিয়াত ভায়োলেন্স দেখিলো আৰু গোটেই পৃথিৱীখনত কবাত নহয় কবাত ভায়োলেন্স হৈ আছে আৰু এই ভায়োলেন্সত এটা ভালনাৰেবল সেকশনৰ মানুহে সদায় সাফাৰ হয় they are women's they are children's আৰু গৰীব মানুহ যেতিয়া কবাত এটা গণ্ডগোল হয় তেতিয়া এক মাহৰ কাৰণে 15 দিনৰ কাৰণে বজাৰ বিলাক বন্ধ হৈ যায় তো তেতিয়া গৰীব মানুহ বিলাক দৈনন্দিন হাজিৰা কৰি যিবিলাক খায় তেখেত সকলৰ অৱস্থা বহুত বেয়া হয় কোনোবা কল বইল কৰি খায় কোনোবা কচু বইল কৰি খায় মই তেনেকাও দেখিছো আৰু নখুৱাকে 3 দিন 4 দিন থকা পৰিয়ালো মই দেখিছো সো হিটো আমাৰ কাৰণে খুব মানে দুখ লাগা মই নিজৰ যত আছিলো তাত ওচৰতে মই দেখিছো যে এটা পৰিয়াল মানে প্ৰায় 10 দিন বন্ধ হৈ আছে অসম বন্ধ হৈ আছিল মই হিটো বিফৰ 2000 ৰ কথা কৈ আছো কলেজত পঢ়ি থকা সময়ত এটা পৰিয়ালৰ 3 দিন মানে ভাত খোৱা নাই তেতিয়া মই শিশুটোক দেখি প্লাই খুদিলো মোৰ ওচৰতে ময়ো কলেজত পঢ়ি আছো ঘৰ ভাড়া লৈ আছো ময়ো শিশুটো মানে বহুত দুৰ্বল দেখিছো মই গধূলিৰ সময়ত ঘৰত আহিছো মই খুদিছো যে তোমাৰ কি হৈছে তো কৈছে যে ভাত খাবলৈ পোৱা নাই তো মই শিশু খুদিলো যে কিমান দিন হল তো হি মানে ক'লে এদিন হৈছে বুলি কিন্তু মই পিছত ওচৰৰ মানুহ খুদিলো যে 3 দিন হৈছে মাক দেউতাকে নখোৱা 3 দিন হৈছে বাচ্চাটো হে একদিন হৈছে তো তেতিয়া মোৰটাটো ইমান নাই কলেজত পঢ়া আছিল তো অলপমান চাউল আছিল মই হঠাৎ যাই প্লাই দি আহিলো কিন্তু মোৰ বড় মানুহ নহয় বেলেগ জনগোষ্ঠী বাট ইহতে ক'লে যে তুমি কি খাবা তোমাৰটো নালাগে মই ক'লো যে মোৰ বহুত আছে আপোনালোকে ৰাখক বুলি প্লাই তো এই কথাটো মোৰ জীৱনত এটা ডাঙৰ লেসন দিলে যে অসম বন্ধ ভাৰত বন্ধ হলে দীঘলীয়া সময় বন্ধ হলে গৰীব মানুহৰ বহুত কষ্ট হয় যেতিয়া কবাত ভায়োলেন্স হয় আমাৰ মহিলাসকলে বহুত মানে অশান্তি হৈ যায় আৰু পুলিশ আৰ্মি অপাৰেশন কিবা কিবি তো
এইবিলাকৰ কাৰণে আমাৰ সমাজখন বহুত কষ্ট পালে হয় আমি এটা ডাঙৰ এটা টাৰ্গেট কৰি মুভমেন্ট কৰিছো ৰেভলিউচন কৰিছো বাট এই মুভমেন্ট আৰু ৰেভলিউচনৰ তৰিকা বা ইয়াৰ ৱে ইটো বেলেগ বেলেগ হ'ব পাৰে তো সেই কাৰণে এটা সময় আছিলে গোটেই পৃথিৱীতখনতে আৰ্মছ ৰেভলিউচন হৈছিলে গোটেই পৃথিৱীতখনতে মুভমেন্ট হৈছিলে এটা লাহে লাহে মহাত্মা গান্ধীৰ যেটো আইডিওলজি তেখেতৰ যেটো মানে নন ভায়োলেন্স যেটো পন্থা ইটুকে পৃথিৱীৰ মানুহে একসেপ্ট কৰিলে আৰু তেতিয়া দেখিলো যে আমাৰ বডোলেণ্ডত আৰু যিমান দীঘল প্ৰবলেম হৈ থাকিব ডিস্টাৰ্ব এৰিয়া হৈ থাকিব আনৰেষ্ট হৈ থাকিব আমাৰ ইয়াত শান্তি নাহিলে শিক্ষাটো আমি পিছুৱাই যাম অৰ্থনৈতিকভাৱে পিছুৱাই যাম সামাজিকভাৱে আমাৰ বেয়া অৱস্থা হ'ব এই কথাবিলাক আমাক বহুত সময় খুব দিয়া নাছিলে ভালকে খাব দিয়া নাছিলে বডোলেণ্ডত আমি ভাতৃঘাতী সংঘৰ্ষও দেখিছো ব্ৰাদাৰ্ছৰ মাজত মাৰামাৰি হোৱা বহুত টাইম ৰিপিটেড তিনিবাৰ চাৰিবাৰ আমাৰ নিজৰ ভাই ককাইৰ মাজত মাৰামাৰি হৈছে এই সময়ত আমি দাদাৰ হম না ভাইৰ হম বহুত বিপদত পৰে গতিকে 30 ইয়াৰ্স কন্টিনিউ বডোলেণ্ড অঞ্চলটো যেতিয়া আমাৰ ডিস্টাৰ্ব এৰিয়া হৈ থাকিল এই সময়ত পৃথিৱীত যি ডেভেলপমেন্ট হৈছে এইটো আমি ভাবিবলৈ পাৰা নাই আৰু এডুকেশনটো এনেকা নহয় কি আমি 50 বছৰ পিছত কৰিম আমি বহুত পিছ পৰি যাম অৰ্থনীতিটো এনেকুৱা নহয় কি আমি 100 বছৰ পিছত আমি আৰম্ভ কৰিম আমি বহুত পিছ পৰি যাম এটা পৃথিৱীত মিনিট সেকেন্ড ঘণ্টাত বহুত ডেভেলপ হৈ আছে আৰু এই গুটি প্ৰক্ৰিয়াৰ পৰা আমি বাদ পৰি যাম আমি পিছ পৰি যাম এইটো ভাবি প্লে আমি চিন্তা কৰিলো যে বডোলেণ্ডত শান্তি আনিব লাগে সেকেন্ড অক্টোবৰ 2009 আমি চিৰাঙত প্লেস কৰিছিলো যে বডোলেণ্ডখন ইলিগেল ওয়েপন এণ্ড ভায়োলেন্স ফ্ৰী কৰিব লাগে আৰু 10 ইয়াৰ্স কন্টিনিউ কাম কৰিছো বিভিন্ন সেকশনৰ লগত কথা পাতিছো আৰু যিকিনো কাম যদি হাৰ্ডলি আমি চেষ্টা কৰা যায় সবৰ লগত অনেষ্টলি কথা পাতা যায় কাম কৰা যায় সবে সত্যমেৱ জয়তে সত্য সদায় জয় হয় এই কাৰণে আমি 2020 যেটো পিস একৰ্ড হল এই পিস একৰ্ডত বডোলেণ্ডৰ বড়ো সকলৰ আৰ্মছ গ্ৰুপ বিলাকে 100% মেইন ষ্ট্ৰীমত আহি গল তথাপিতো কোনোবা এটা এৰিয়া যদি 30-40 ইয়াৰ্স ডিস্টার্ব এরিয়া বা আর্মস এক্টিভিটি চলি থাকে তাত এটা গান কালচার ডেভেলপ হয় আমি ভয় করিলো পিছত আমার লৰাবিলাক অস্ত্ৰ নলোৱাকে থাকিব নোৱাৰে নেকি এটা সময়ত এনেকা হল মদ খাবা নাপালিও পিস্তল লুগাই দিয়ে এনেকা হল ছোৱালী মোক লাগে বুলিও পিস্তল দেখায় যে এই ছোৱালীটো মই বিয়া পাতিম ইয়াতকে আৰু ওৰ্স কন্ডিশন হ'ব নোৱাৰে আমাৰ অঞ্চল বিলাকতো তেনেকা হৈছিল যদি আমাৰ অঞ্চল এনেকা হৈছে আমি কংগো বিলাকত আফ্ৰিকান কান্ট্ৰিজ বিলাকত যত আদি মানে বিভিন্ন এই সাউথ ইষ্ট এছিয়াস কান্ট্ৰি বিলাকত ইমান বছৰ আৰ্মস এক্টিভিটি হৈ আছে সেই বিলাকত মানুহ কেনেকৈ জিয়ে আছে ইহঁতৰ কিতাপ বিলাক পঢ়িলে ষ্টৰী বিলাক পঢ়িলে আমি গম পাওঁ গতিকে আমাৰ সব খেক হৈ যোৱাৰ আগতে বডোলেণ্ডখন আৰ্মস ফ্ৰী কৰিব লাগে বুলি উত্তৰ পূৰ্বাঞ্চলত ফাৰ্ষ্ট ইলিগেল ওয়েপন এণ্ড ভায়োলেন্স ফ্ৰী সোসাইটি লাগে বুলি আমিয়ে প্ৰথম আৱাজ উঠাইছিলো ইন 2009 তেতিয়া কোনো আৱাজ উঠোৱা নাছিলে ইভেন মোক সেই সময়ত ক্ৰিটিসাইজ কৰিছিলে যে এনেকুৱা ডিসক্ৰিমিনেটেড ডিপ্ৰাইভ নেগলেক্টেড কমিউনিটিৰ পৰা আহি তুমি কেনেকৈ এনেকা কথা ক'ব পাৰা ওহাকালি আৰু যদি আন্দোলন কৰিব লগা হয় ওহাকালি যদি আৰু অস্ত্ৰ ধৰিব লগা হয় তেনেহলে ইয়াৰ কাৰণে তুমিয়ে দায় হ'ব কাৰণ উত্তৰ পূৰ্বাঞ্চলত নাগালেণ্ডত অস্ত্ৰ চলি আছে মণিপুৰত অস্ত্ৰ চলি আছে বেলেগ বেলেগ ঠাইত অস্ত্ৰৰ মানে মুভমেন্ট চলি আছে তো বডোলেণ্ডটো কেনেকৈ এনেকা ক'ব পাৰে আজি আপুনি দেখিছে যে বডোলেণ্ডত বড়ো সকলৰ আৰ্মছ গ্ৰুপ মেইন ষ্ট্ৰীমত আহাৰ পিছত আদিবাসী সকলৰ যিমান আৰ্মছ গ্ৰুপ আছে মেইন ষ্ট্ৰীমত আহিল গোৰ্খাৰ এটা গ্ৰুপ আছিল মেইন ষ্ট্ৰীমত আহিল কিন্তু যাৰ আৰ্মছ আছে আজিৰ তাৰিখত আৰ্মছ টু গভৰ্ণমেণ্টৰ হাতত আছে পুলিচ আৰ্মি তাত আছে ওকে ইটো ৰুলৰ মাজত আছে কিন্তু ৰুলৰ বাহিৰত যিখিনি আৰ্মছ আছে ইটো ইহঁতৰ কাৰণে বিৰাট ডেঞ্জাৰ আপুনি দেখিছে 2 বছৰ আগৰ পৰা মণিপুৰত দুটা কমিউনিটিৰ মাজত ফাইট হৈছে কুকি এণ্ড মেইটে তাত আৰ্মছ ইউজ হৈছে আৰ্মছ ইউজ নহৰা হলে ইমান মানুহ নমৰিলেহেঁতেন নাগালেণ্ডত পুৰা আৰ্মছ দি ভৰি পৰি আছে ঈশ্বৰে নকৰক যে ইহঁতৰ কালি যদি কিবা গণ্ডগোল হ'ব লাগে কিমান মানুহ মৰিব কিন্তু বডোলেণ্ডত উই আৰ সেফ আমাৰ এটা ভাল অৱস্থা আমাৰ ল'ৰা ছোৱালী এতিয়া ইউপিএসসি দিছে নিট দিছে জেডব্লিউ দিছে আমাৰ ল'ৰা ছোৱালী বক্সিং খেলিছে ফুটবল খেলিছে অৰ্পণা নাৰ্জাৰী ফুটবলৰ কেপ্টেইন হৈ গৈছে বহুত আমি লাহে লাহে ডেভেলপমেন্ট ট্ৰেকত আহি গৈছো তো সেই কাৰণে ইটো নট অনলি মি ইটো কমন পিপলৰ প্ৰেয়াৰ আছিলে সব কমন পিপল অল দ্য মাদাৰ্স ইন বডোলেণ্ড সবে প্ৰাৰ্থনা কৰি আছিলে কি আমাক শান্তি লাগে
ফাৰ্মাৰবিলাকে প্ৰাৰ্থনা কৰি আছিলে ইউথবিলাকৰ ফিউচাৰটো মানে আনসাৰ্টেন হৈ গৈছিলে সবে প্ৰাৰ্থনা কৰি আছিলে সবে প্ৰেয়াৰ কৰি আছিলে যে শান্তি লাগে এই প্ৰেয়াৰ কৰা কথাটোকে ময়ো প্ৰেয়াৰ কৰিছিলোঁ 2009 পৰা বা তাৰ আগৰ পৰা যে বড়োলেণ্ডত শান্তি লাগে এতিয়া ঈশ্বৰেও শুনিছে মানুহবিলাকক শুনিছে বড়োলেণ্ডত শান্তি আহিল কিন্তু মোৰ এটা ভয় আছে কি হাউ লং এই শান্তিটো আমি সাস্টেইন কৰিব পাৰিম কাৰণ মণিপুৰতো 15 বছৰ আগত শান্তি আহিছিলে 15 পিছৰ পিছত আকৌ অশান্তি হ'ল এই কাৰণে আমি বড়োলেণ্ডত হ্যাপিনেস মিশন কৰিছো হ্যাপিনেস মিশনত অল কমিউনিটি লিডাৰবিলাকক আমি ট্ৰেইন কৰিছো উইমেন সকলক আমি ট্ৰেইন কৰিছো কাৰণ ওমেন সকলে আমাৰ পিছৰ এটা ৰূপ হয় মহিলা সকলে সদায় শান্তি বিচাৰে ব্যালেন্স সোসাইটিক ব্যালেন্স কৰে বহুত ধৈৰ্য ধৰিব পাৰে তো সেই কাৰণে আমি মহিলা লিডাৰবিলাকক ট্ৰেইন কৰিছো হ্যাপিনেস মিশনৰ আন্ডাৰত আৰু এই হ্যাপিনেস মিশনটো আমাৰ 3 বছৰত বহুত আগলৈ আহি গল যোৱা বছৰ আমি ইন্টাৰনেশনাল ডে অফ পিস আমি অবজাৰ্ভ কৰিছো গভৰ্ণৰ আহিছিলে তেনেকা বহুত ডাঙৰ ডাঙৰ প্ৰগ্ৰাম বড়োলেণ্ডত হৈ গৈছে আৰু এই বছৰ এই আমাৰ যেটো হ্যাপিনেস মিশন কাম কৰাটো ভাল পায় মুখ্যমন্ত্ৰী ডাঙৰীয়াই বড়োলেণ্ড হ্যাপিনেস মিশনত 10 কোটি টকা দিছে আমাক চৰকাৰত যাতে আমি আৰু আগুৱাই লৈ যাব পাৰে এতিয়া ভাৰতৰ গৃহমন্ত্ৰী প্ৰধানমন্ত্ৰী ভাৰতৰ বহুত লিডাৰবিলাকে জানে যে ভাৰতৰ এটা অঞ্চল ইচ্ছা কৰিয়ে পিছ কৰিছে হিটো হল বড়োলেণ্ড অঞ্চল আৰু ইয়াৰ কাৰণে উই আৰ অলৱেজ গ্ৰেটফুল টু প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী জি আমি সদায় আভাৰী মানে আমাৰ গৃহমন্ত্ৰী অমিত শাহজি আৰু এই গুটি প্ৰক্ৰিয়াত আমাক একদম ওচৰৰ পৰা সাপোৰ্ট দিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া 2020 পিছতো আমাৰ উগ্ৰপন্থী ওলাইছিলে তিনিটাকৈ উগ্ৰপন্থী ওলাব বিচাৰিছিলে এবাৰ মানে ইফালে জংগলত কেজনমান লৰা গল 20-25 জন আকৌ নতুন বনাব হিটো আমি বুজাই আজাই ঘৰলৈ আনিলো আৰু সেকেন্ড টাইম মাছবাটৰ ফালে জংগলত আৰু এটা গ্ৰুপ গুছি গল হিটোকো আমি বুজাই আজাই আনিলো মুখ্যমন্ত্ৰী ডাঙৰীয়াই ৰোল ললে আমাৰ আগৰ ডিজিপি জিপি সিং ডাঙৰীয়া ৰোল ললে আমি সবে মিলিলো আৰু এটা গ্ৰুপ ওলালে মানে আমাৰ মাজত মানে জংগলত যাব বিচাৰিলে ইহতকো আমি আনিলো আৰু আজি ইমান সুন্দৰ হৈ গল যে এনআইএ কেছ বিলাকো আমাক গৃহমন্ত্ৰীয়ে ভাৰত চৰকাৰৰ পৰা ৰিটাৰ্ণ দিলে 54 এনআইএ কেছ হিটো আমি খতম মানে কি কয় বেল দিবলৈ পাবলৈ সক্ষম হৈছো সিবিআইৰ কেছটোকো আমি মাথা মাৰি আছো ইটো যাতে শেষ কৰিব পাৰে গতিকে বড়োলেণ্ড ক্যান বি এ মডেল অফ পিস ফৰ এন্টায়াৰ কান্ট্ৰি এক্সাম্পল অফ মানে পিস বিল্ডিং কান্ট্ৰিত হ'ব পাৰে ইটোকে আমি চাই আছো থ্যাংক ইউ আকৌ আমি কুৱেশ্যন ল'ব বিচাৰিছোঁ কোনোবা যদি আৰু কুৱেশ্যন সোধে নমস্কাৰ মোৰ নাম শিৱা চেত্ৰী আৰু মই বেংগলৰ পৰা আহিছোঁ স্যাৰ মই আপোনাক এটা কুৱেশ্যন কৰিব বিচাৰিছোঁ বৰ্তমান আমাৰ বিটিআৰত বহুতো ল'ৰা আৰু ছোৱালী ড্ৰাগছত এডিকশ্যন হৈ আছে সো এইটো এটা ডাঙৰ সমস্যা হৈ আছে আমাৰ বিটিআৰত তো এই সমস্যাটো সমাধান কৰাৰ কাৰণে আপুনি কোনো ব্যৱস্থা লৈছে নেকি আমাৰ সেত্ৰী বাইদেউক মই ধন্যবাদ জনাইছো বৰ্তমান সময়ৰ নতুন এটা বেমাৰ ইটো হৈছে ড্ৰাগছ আমি আগতে মদ ভাং ইমান নাই মদ খোৱাৰ লগত বহুত ফেস কৰিছো আমাৰ জেনাৰেশনছে ফেস কৰিছে মদ খোৱাৰ কাৰণে যেনেকৈ অলপ আগতে মই কৈছো ডোমেষ্টিক ভাইলেন্স আমাৰ প্ৰবলেম হয় মদ খোৱাৰ পৰাও প্ৰবলেম হয় গাঁৱত আগতে বহুত মদ খাইছিলে আমাৰ ইটো ট্ৰেডিশন বুলি ধৰা হয় মদ খোৱাটো কিন্তু যেতিয়া শিক্ষিত মানুহবিলাক মদ খায় ইটো ট্ৰেডিশন হ'ব পাৰে কিন্তু লিখা পঢ়া কম মানুহবিলাকে মদ খাওয়াটো ইটো ট্ৰেডিশন মানে ইটো বিয়ন্ড লিমিট হৈ যায় তাৰ পিছত কাজিয়া পেছাল হয় কিবা হয় এইবিলাক ঘৰৰ শিশুবিলাক ইয়ং মানুহবিলাকে বেছিকৈ ছোৱালী মানুহবিলাকে বহুত কষ্ট পায় মই নিজে ফেস কৰিছো ঘৰৰ মানে মদ খোৱাৰ কাৰণে পঢ়া পাতিৰ পৰিবেশ নাথাকে হাল্লা হয় কিবা হয় এইবিলাক ফেস কৰিছো এইটো আগৰ প্ৰবলেম আছিল এইটো লাহে লাহে মানুহবিলাক এডুকেটেড হোৱাৰ লগে লগে কমি গৈছে এতিয়া এটা সময়ত ক্যান্সাৰ আছিল ক্যান্সাৰ বেমাৰ হলে ঘৰত আমি কাকো নকয় কাৰণটো হৈছে কি ক্যান্সাৰ বেমাৰটো পাপ বুলি ধৰে মানুহবিলাকে ক্যান্সাৰ হোৱা মানে পাপ হৈছে বুলি ধৰে এই কাৰণে নকয় কাৰণে কি হয় যেতিয়া বেমাৰটো বেছি হৈ যায় তেতিয়া আৰু ট্ৰিটমেন্ট কৰিব নোৱাৰে ঘৰখনে বহুত কষ্ট পায়
মানুহ মৰিল সম্পত্তিও বিক্ৰী কৰিলে শেষ হৈ যায় কিন্তু আজিকালি সবে বুজি পালে ক্যান্সাৰটো পাবৰ কাৰণে নহয় এটো সাদা বিৰি গুটকা খাওয়ার কারণে হবো পারে সিগারেট খাওয়ার কারণে হবো পারে বা কিবা বেয়া বস্তু খালে কেতিয়াবা হয় আর নহলেও কেতিয়াবা বিভিন্ন কারণত ক্যান্সার হয় ঠিক তেনে ধৰণৰ এতিয়া এই ক্যান্সারটো যেনেকে কবলৈ লাজ কৰে ড্ৰাগছটো কবলৈ লাজ কৰে নতুন নতুন ভাল পৰিয়াল বিলাকৰ ঘৰত কোনবা ছোৱালীটো নাই বাৰু এতিয়া 1% নহব পাৰে ছোৱালী কিন্তু লৰা বিলাক যেতিয়া ড্ৰাগছ খায় এটো নকয় মানে আৰু মই এতিয়া বহুত পৰিয়াল লোক পালো এই লাষ্ট 2-3 মান্থত মই বহুত ৰিহেব কেমত পঠাইছো আমি সরকারি পয়সা দি পেলাই বহুত ভাল ভাল লৰা বিলাকক আমাৰ চাকৰিয়াল মানুহ বিলাকৰ ৰিহেব কেমত পঠাইছো আৰু তাত মই গম পালো দেউতাকজনো শিক্ষক মাকো শিক্ষক তাৰো লৰা ছোৱালীয়ে কোনবাই ড্ৰাগছ খাইছে লৰাই ড্ৰাগছ খাইছে তো তেতিয়া মাক দেউতাক বহুত হতাশ হৈ যায় প্ৰথমতে বেমাৰটো নকয় যে ড্ৰাগছ খাওয়াটো গম পোৱা লগে লগে যদি কয় অলপ কন্ট্রোল কৰিব পৰা যায় কিন্তু এটা লেভেলত হে কয় যেতিয়া মোবাইল বিক্রি কৰিব মোটরসাইকেল বিক্রি কৰিব একাউন্টটো চুৰ কৰি লৈ যায় গোটে একাউন্টৰ পইচাটো উলাই খেক কৰি দিয়ে তেতিয়াহে কয় যে আমাৰ তাত এনেকা প্ৰবলেম হল মই তেনেকৈ কেছ 4-5টা পালো আমাৰ বডলেণ্ড অঞ্চলত এতিয়া সেই কাৰণে আজিৰ সময়ত ড্ৰাগছৰ ওপৰত আমি এৱাৰনেছ আনিব লাগিব এটা সময়ত যেনেকে এইচআইভিৰ এৱাৰনেছ আনিছিলে আজি এইচআইভি কি মানুহবিলাকে গম পোৱা হৈ গল ঠিক তেনে ধৰণৰ ড্ৰাগছৰ ওপৰত যদি আমি এৱাৰনেছটো আনিব নোৱাৰো ড্ৰাগছটো চলি থাকিব আৰু ড্ৰাগছৰ যেটো ৰেকেট ড্ৰাগছটো অল ওভাৰ ওয়ার্ল্ড এই ড্ৰাগছটো চলি আছে এটা সময়ত মই শুনিছিলো আফ্ৰিকাৰ কিবা সৰু সৰু কান্ট্ৰি বিলাকত 40% মানুহ ড্ৰাগছ খায় 30% মানুহ ড্ৰাগছ খায় এতিয়া ইউৰোপ আমেৰিকা নিচিনা জায়গা বিলাকতো ড্ৰাগছ খায় বহুত মানুহ বেয়া হৈ গৈছে পঙ্গু হৈ গৈছে তো আমাৰ নিচিনা অঞ্চলৰ কাৰণে এটো বহুত ডাঙৰ প্ৰবলেম হয় আমাৰ নিচিনা অঞ্চলৰ কাৰণে আমাৰ সোসাইটি বিলাক অলপ কনজারভেটিভ হোৱাৰ কাৰণে আমাৰ সোসাইটি বিলাক অলপমান স্ট্ৰিক্ট হোৱাৰ কাৰণে এনেকা বেমাৰ বিলাক আহিব পাৰা নাছিলে এতিয়া মই যেটো দেখিলো আমাৰ পুলিশ সকলৰ লগতো কথা পাতো সবৰ লগতো পাতো অসমত মুখ্যমন্ত্ৰী ডাঙৰীয়াই দায়িত্ব লোৱাৰ পিছত ড্ৰাগছৰ ওপৰত বহুত স্ট্ৰিক্ট কৰাৰ কাৰণে অসমৰ কিছুমান ডিস্ট্ৰিক্টত ড্ৰাগছৰ প্ৰচলন কমি গৈছে কিন্তু বডলেণ্ডটো কি হল আমাৰ ইণ্ডো ভুটান বৰ্ডাৰ বা ইফালে ওয়েস্ট বেংগল আছে বহুত এনেকুৱা মানে ইফালে অৰুণাচল বৰ্ডাৰ আছে আমাৰ উদালগুৰি ফালে এই অঞ্চল বিলাকৰ কিছুমান পকেট আছে যত নেকি তেনেকা বেয়া মানুহ বিলাক আহি প্লাই শেল্টাৰ লব পাৰে পুলিচে বহুত স্ট্ৰিক্ট নজৰ ৰাখে কিন্তু তেখেত সকলৰ মাজত ধুলি দি মাজতে তেখেত সকলে খুমাই যায় আৰু আইনটো আমাৰ খুৰুঙা আছিলে যে ড্ৰাগছটো মানে এটা ডোজ মানে কি এটা সংখ্যা কোয়ান্টিটি ইয়াতকে কম হলে ধৰা পৰিলে এটো জেললৈ নপঠায় মই ইনা কথা পাতিছো এটো হ'ব নালাগে বুলি আৰু আজিকালি পুলিচে তো মানুহক নকুবায়ো কুবাবলৈ ভয় কৰে হিউম্যান ৰাইট আছে কিবা আছে তো এই ড্ৰাগছ বেপাৰী বিলাক ভয় নকৰে মই হেদিনা কুমৰিকাটাত গম পালো যে দুবাৰকৈ জেলত গৈ আহিল মানুহজন আকৌ আহি এই ড্ৰাগছ বেপাৰ কৰিছে সো এই মানুহ বিলাকক আমি কি কৰিব লাগিব অলপমান আমাৰ নিজৰ প্ৰিভেনশন ইজ বেটাৰ দেন কিউৰ যে আমি নিজে নিজে সমাজখন সজাগ কৰিব লাগিব লৰা ছোৱালীক আমি সজাগ কৰিব লাগিব যে বেয়া বস্তুটো খাব নালাগে এই কথাটো আইনগতভাৱে যিমান ব্যৱস্থা ল'ব লাগে ল'ব আমিও কৰিব লাগিব এতিয়া আমি বডলেণ্ডত 5টা ৰিহেব কেম্প সৰকাৰি খৰচত আমি এই বছৰ কৰিবলৈ গৈ আছো আমি আগতে কাউন্সেলিং সেন্টার বিলাক কৰিছিলো 5টা কাউন্সেলিং সেন্টার আমাৰ চলি আছে যত নেকি আমাৰ ডোমেস্টিক ভায়োলেন্স ভিকটিম কবাত মানে আর্লি ম্যারেজৰ ভিকটিম এইবিলাকক আনি প্লাই আমি কাউন্সেলিং কৰাৰ কাৰণে আমি সরকার গঠন কৰা 5টা কাউন্সেলিং সেন্টার চলি আছে তাত বহুত কেস আহে প্ৰথমত আমাক পুলিচে সহায় কৰা নাছিলে আমাৰ কাউন্সেলিং সেন্টাৰত কিয় তাতে নিব লাগে কাৰণ থানাত গলে কেস ৰেজিস্টাৰ হয় আৰু কেস ৰেজিস্টাৰ হলে তেখেত সকলো ইফাল খিফাল অলপ কৰিব পাৰে কিন্তু লাহে লাহে কৈ আমাৰ এই কাউন্সেলিং সেন্টাৰ বিলাক বহুত ধুনিয়া হৈ গল ইয়াত মানে মানুহ বিলাক আহে এতিয়া গটিকে ড্ৰাগছৰ কাৰণে আমি সৰকাৰিভাৱে বহুত সজাগ এতিয়া মই ৰিলিজিয়াস যেটো আমাৰ লিডাৰ বিলাক আছে ধৰ্মীয় গুৰু সকলকো মই অনুৰোধ কৰিছো যে ধৰ্মীয় আলোচনা বিলাকৰ ড্ৰাগছৰ কথাটো পাতিব লাগে ইনষ্টিটিউচনত আমি সজাগ কৰি আছো স্কুলত এতিয়া আমি মেছিভ এৱাৰনেছ কেম্পিংটো কৰিব বিচাৰিছো ইউথ গ্ৰুপ বিলাক যিমান ষ্টুডেন্ট ইউনিয়ন আছে ইউথ গ্ৰুপ তেখেত সকলকো আমি কিছুমান আমাৰ প্ৰগ্ৰাম আমি আৰম্ভ কৰিবলৈ গৈ আছো যত আমি চাইল্ড ফ্ৰেন্ডলি বিটিআৰ বুলি আৰু শিশুৰ কাৰণেও 1% আমি বাজেটৰ পৰা ৰাখিছো চাইল্ড ফ্ৰেন্ডলি বিটিআৰ গৰাৰ কাৰণে
তাত আমাৰ এই ড্ৰাগছ কেম্পিংটো আমি ডাঙৰকৈ ৰাখিছোঁ যাতে ড্ৰাগছটো আমি বন্ধ কৰিব পৰা যায় গতিকে মই আপোনালোককো অনুৰোধ কৰিম যে আপোনালোকে য'তে কথা নাপাতক যদি চান্স পায় অলপ যাতে অলপ হ'লেও ড্ৰাগছৰ কথাটো ড্ৰাগছৰ বিৰুদ্ধে দুটা শব্দ কয় সেইটো যাতে অলপ ড্ৰাগছৰ এগেইনষ্টৰ এটা নফৰত ঘৃণা আমাৰ মানুহৰ মাজত আনিব পাৰে ড্ৰাগছৰ প্ৰতি ঘৃণাটো যদি সবৰ মাজত আনিব পাৰে ড্ৰাগছ সেৱন কৰা বা ড্ৰাগছ ব্যৱহাৰটো বন্ধ হৈ যাব চৰকাৰী ফালৰ পৰা আমি জিৰ' টলাৰেন্স 100% ড্ৰাগছৰ এগেইনষ্টত আমি কাম কৰিবলৈ ৰেডি আছোঁ আমি ভলেণ্টিয়াৰ অৰ্গেনাইজেশ্যন ছ'চিয়েল অৰ্গেনাইজেশ্যন ষ্টুডেণ্ট অৰ্গেনাইজেশ্যন সবকো লৈ পেলাই আমি কাম কৰিবলৈ ৰিলিজিয়াছ অৰ্গেনাইজেশ্যন গভৰ্ণমেণ্ট ইনষ্টিটিউশ্যন সবকো কাম কৰি ল'বলৈ চাইল্ড ফ্ৰেণ্ডলি BTR মিছনৰ আণ্ডাৰত এটা ডিজাইন বনাইছোঁ থেংক ইউ এতিয়া আৰু আমি বেলেগ কুৱেশ্যনত আহিব বিচাৰোঁ কোনোবা যদি সোধে নমস্কাৰ মোৰ নাম আলিশা ইয়াসমিন মই ফৰ্টগাঁও VCDCৰ পৰা আহিছোঁ আৰু মই এজন ষ্টুডেণ্ট BA 3rd চেমত পঢ়োঁ ছাৰ মই আপোনাক এটা কুৱেশ্যন কৰিবলৈ বিচাৰোঁ কুৱেশ্যনটো হ'ল কমিউনিটি ভিজন ডকুমেণ্টৰ দ্বাৰা BTRত কি লাভ হ'ব মই ভালকৈ সোধা নাই অলপ লাহেকৈ কোৱাচোন কমিউনিটি ভিজন ডকুমেণ্টৰ দ্বাৰা BTRত কি লাভ হ'ব থেংক ইউ এওঁ সুধিছে যে আমি যোৱা 30 ডিচেম্বৰত কমিউনিটি ভিজন ডকুমেণ্ট বুলি এটা কাম কৰিছিলোঁ ভিজন ডকুমেণ্ট ওলাইছিলোঁ 26টা জনগোষ্ঠীৰ কাৰণে এইটো কি কাম কৰিব বা ইয়াৰ পৰা কি লাভ হ'ব বুলি তেওঁ সুধিছে যে কমিউনিটি এটা কমিউনিটিৰ নিজৰ নিজৰ আশা আকাংক্ষা থাকে যেটো এসপিৰেশনস বুলি কোৱা হয় এই কমিউনিটি সকলৰ আমাৰ বড়োলেণ্ডত 26টা জনগোষ্ঠী আছে বড়ো ৰাজবংশী মাইনৰিটি মুছলিম কি কয় আমাৰ বঙালী ইয়াৰ লগতে আমাৰ গাৰো ৰাভা চৰণীয়া আমাৰ আছে গোৰ্খা ইয়াত আছে সান্থালী আৰু আদিবাসী জনগোষ্ঠীৰ পৰা কুৰুক উৰাও মুণ্ডা সকলো আছে আৰু তেনেকুৱা কৰি মদাহী চৰণীয়া হাজং বহুত জনগোষ্ঠী আছে জোলা দেশী এই সব জনগোষ্ঠী সূত্ৰধৰ নাথযোগী এই জনগোষ্ঠীবিলাক আমি ক'ব নোৱাৰা সময়ৰ পৰাই এই অঞ্চলত বসবাস কৰি আছে বহুত সময়ৰ পৰা ইয়াত বসবাস কৰি আছে এই কমিউনিটিবিলাকক এই জনগোষ্ঠীবিলাকৰ নিজৰ সবৰ আত্মা সন্মান লৈ জীয়াই থাকিব বিচাৰে কোনো জনগোষ্ঠীয়ে নিবিচাৰে কি মোৰ আত্মা মোকে কোনবা ৰেসপেক্ট নকৰক এটো কোনো নিবিচাৰে সবে বিচাৰে মোক ৰেসপেক্ট কৰক কিন্তু সমাজত কি আছে কাক ৰেসপেক্ট কৰে এটা হল টকা পইচা থাকা ধনী বিলাকক ৰেসপেক্ট কৰে নহলে কোনবা পাৱাৰ থাকাক ৰেসপেক্ট কৰে নহলে শিক্ষিত মানুহক ৰেসপেক্ট কৰে সমাজত এটা বেলেগ ক্যাৰেক্টাৰ আহি গৈছে ইফালে চৰকাৰে কোনো কমিউনিটিকে মানে কি কয় এটা কমিউনিটি কোনো স্ট্যাটাস দিয়া নাই 1000 বছৰী পুৰণা জনগোষ্ঠীক অমুক সন্মান দিব লাগে 500 বছৰৰ জনগোষ্ঠীক অমুক সন্মান দিব লাগে 100 বছৰৰ জনগোষ্ঠীক অমুক সন্মান দিব লাগে তেনেকৈ আমাৰ সংবিধানত কোনো লিখা নাই তাৰ কাৰণে কি হৈছে কিছুমান জনগোষ্ঠীয়ে সদায় দুখত থাকে যে আমাকনো কোনে চাব আমাকনো কোনো সহায় কৰিব স্বাধীনতাৰ এই 78 বছৰত কিছুমান জনগোষ্ঠী আছে আমাৰ বড়োলেণ্ড অঞ্চলৰ যাৰ একবাৰো MLA হোৱা নাই কিংবা জনগোষ্ঠীৰ একবাৰো MLA পোৱা নাই কিছুমানে একবাৰো MP পোৱা নাই MLA MP হোৱা নাই কোনো পঞ্চায়তত হোৱা নাই তেনেকা জনগোষ্ঠীবিলাক আছে এই জনগোষ্ঠীবিলাকে অলপ হীনমানতাত ভোগে ইনফেৰিয়ৰিটি আৰু কিন্তু তেখেত সকলৰো ভাৰতীয় নাগৰিক হিচাপে আত্মা সন্মান পাব লাগে ৰেসপেক্ট পাব লাগে অনাৰ পাব লাগে স্ট্যাটাসটো তেখেত সকলো পাব লাগে কিন্তু ভাৰতটো স্বাধীনতা যেতিয়া হল 1947 চনত আমি সবে একেলগে স্বাধীনতাটো পালো আৰু ভাৰতত সেই সময়ৰ 1600 ভাষাভাষী লোক আছিল 1600 ল্যাঙ্গুৱেজেছ ইন ইণ্ডিয়া 1600 ভাষা ভাৰতত ইয়াতকে বেছি আছিল আগতেতো 1000-5000 আছিল ইয়াৰ পিছৰ কমি 1600 ভাষা আমাৰ আছে আৰু বহুত জনগোষ্ঠী আছে মানে এটা ষ্টেটত 300 400 500 ট্ৰাইবেল ST SC জনগোষ্ঠী বিলাক আছে আৰু যিবিলাক দলিত আছে বিভিন্ন জনগোষ্ঠী বিলাকে আছে সেই জনগোষ্ঠী মাইনৰিটিজ বিলাক আছে এই জনগোষ্ঠী বিলাকে বহুতে কি কৰা নাই কিবা এটা সন্মান লাগে এটো সন্মান পোৱা নাই তেনেকা এটা অনুভৱ হয় গতিকে 1950 চনত আমাৰ ভাৰতৰ সংবিধানটো এপ্ৰুভ হৈ গল
আৰু 47ত আমি স্বাধীনতা পালোঁ 50ত আমি কি হ'ল স্বাধীন দেশৰ নাগৰিক হিচাপে এটা স্বীকৃতি পালোঁ আমি সবে সিটিজেন হৈ গ'লো দেশৰ আৰু লগতে ভোটাৰো হৈ গ'লো ভোটাৰ ভোট দিব পায় সিটিজেন মিন্স হোৱাট ভোট দিবলৈ পায় ফৰেনাৰটো ভোট দিবলৈ নাপায় সিটিজেনেহে ভোট দিব পায় সো আমি সবে এডাল্ট ফ্ৰেঞ্চাইজি 18 বছৰ হোৱাৰ পিছত সবে ভোট দিবলৈ পায় ভাৰত চৰকাৰে যিবিলাক ব্যৱস্থা সুবিধা দিছে সব আমি আমাৰ কাৰণে আহি যায় কিন্তু ইয়াৰ পিছতো জনগোষ্ঠী হিচাপে কাৰো কাৰণে ইয়াতে স্পেসিফিক কোনো জায়গা নাই শেয়াৰ নাই কুৰ্চি নাই ৰেসপেক্ট নাই এই কথাবিলাক ভাবি আছে গতিকে এই কথাটো মই বহুত বছৰৰ পৰা চাই আছিলো যে বহুত সৰু সৰু জনগোষ্ঠী আমাৰ ইয়াত আছে হাজং জনগোষ্ঠী আছে ইয়াত মদাহী জনগোষ্ঠী আছে হৰণীয়া কছাৰী আছে বহুত জনগোষ্ঠী আছে এই জনগোষ্ঠীবিলাকে সদায় মেমৰেন্ডাম লৈ যাব লাগে মুখ্যমন্ত্ৰী তাত কিবা লাগে এমএলএ তাত কিবা লাগে এমপি তাত কিবা লাগে কিবা কেন্দ্ৰ চৰকাৰক লগ কৰিব লাগে আমাক এইবিলাক কামবিলাক হোৱা নাই তো সেই কাৰণে মই যেহেতু বহুত বছৰ আন্দোলন কৰিছো যেতিয়া জুন মাহৰ গৰমত 34-36 ডিগ্ৰী গৰমত ৰেল লাইনত বহি আছিলো জুন মাহৰ সেই গৰমত যেতিয়া নেশনেল হাইৱেত বহি আছিলো তেতিয়া মই ভাবি আছিলো যে কোনোবা দিনা যদি মই চৰকাৰত আহো বা চৰকাৰৰ দায়িত্ব পাও কিছুমান কাম কৰিব লাগিব সেই কথাবিলাক মই ডায়েৰীত লিখি থৈছিলো যে মই ভাবিছিলো যে দেশত এনেকা হ'ব নোৱাৰে নেকি আমিতো সবে নাগৰিক কিয় আমি ৰেল লাইনত নেশনেল হাইৱেত যাব লাগে তাত নোযোৱাকে আমাৰ কথাটো মাটিফ্লাই খুনিব নোৱাৰে নেকি এনেকাটো কৰিব পাৰে তো মই ভাবি আছিলো মই কোনোদিন এমএলএ মন্ত্ৰী হম বুলি পলিটিক্সত আহিম বুলি ভাবা নাই বাট কোনবা দিনা যদি মই তেনেকা কাম কৰো মই ভাবি আছিলো যে এই মানুহবিলাকক ৰেল লাইনত যোৱাৰ আগতে নেশনেল হাইৱে যোৱাৰ আগতে অসম বন্ধ ভাৰত বন্ধ বিটিসি বন্ধত যোৱাৰ আগতে মাটি কথা পাতিব লাগে তো সেই কাৰণে আমাৰ সময়ত আমি এই হ্যাপিনেস মিশনটো এতিয়া আমি কি কৰিলো হেতু কমিউনিটি ওয়েলফেয়াৰ ডিপাৰ্টমেন্ট এটা আমি বনাই দিলো এটা কমিউনিটি ওয়েলফেয়াৰ ডিপাৰ্টমেন্টে কি কৰিব বডলেণ্ডৰ 26 কমিউনিটিটোক বছৰত 4 বাৰ কথা পাতিব বছৰত 4 বাৰ যে প্ৰত্যেক জনগোষ্ঠীৰ লিডাৰ বিলাকত বছৰত 4 বাৰ চৰকাৰে মাতিব আৰু খুদিব আপোনাৰ কি সমস্যা আছে এটো ফাৰ্স্ট ইনিচিয়েটিভ মেবি ইন ইন্ডিয়া ভাৰতৰ হয়তো প্ৰথম হ'ব পাৰে কোনো জনগোষ্ঠীক মাটি কথা নাপাতে কোনো চৰকাৰে আমি কথা পাতিম বুলি ঠিক কৰিলো তাতে আমি ঠিক কৰিলো যে আজিৰ তাৰিখত স্বাধীনতাৰ 78 বছৰ পিছত কোন জনগোষ্ঠীৰ কি আশা আকাংক্ষা আছে এই আশা আকাংক্ষাটো উলাবৰ কাৰণে আমি ভিজন ডকুমেন্টটো উলালো আৰু ভিজন ডকুমেন্টটো 1 মাহ 2 মাহৰ আমাৰ এটা প্ৰক্ৰিয়া তাত আমি এক্সপাৰ্ট বিলাক লগাই দিলো জনগোষ্ঠী বিলাকৰ লিডাৰ বিলাক মাতিলো কুৱেশ্যন কৰিলো আৰু এই কাৰণে 26টা জনগোষ্ঠীৰ আমি ভিজন ডকুমেন্টটো উলাই আনিব পাৰিলো এতিয়া আমি গম পাই যাও আমাৰ টেবুলতে আছে আমাৰ ইয়াত আদিবাসী কি লাগে আমাৰ ইয়াত কোচ ৰাজবংশী কি প্ৰবলেম সবৰো প্ৰবলেম বিলাক আমি গম পাই গলো এতিয়া আমি কি কৰিলো এইটো যেটো খুদিছে আমিটো গম পালো এতিয়া কি কৰিম আমি এই কমিউনিটি এসপিৰেশনৰ ভিতৰত সব জনগোষ্ঠীৰ ভাষাটো আমি জিয়াই ৰাখিব বিচাৰিছো ভাৰত চৰকাৰে আহি পোৱালৈকে আৰু হয়তো 50 বছৰ হ'ব পাৰে যে 1600 ভাষা জিয়াই ৰাখিব লাগে এতিয়া ভাৰততো 22টা ভাষায়ে শেডুল ল্যাঙ্গুৱেজ মইতো বিচাৰো কিয় 22টা 1600 হোক 2000 হোক সব ভাষাটোকে আমি এটা সৰকাৰি ৰিকগনিশন এটা দিব লাগে কাৰণ এটো ভাৰতীয় ভাষা হয় আমাৰটো একো ক্ষতি নহয় যদি মদাহী যদি কিবা ভাষা কয় এটো জিয়াই ৰাখিব লাগে বৰ্মন কছাৰী কিবা ভাষা কয় এটো জিয়াই ৰাখিব লাগে এটো ভাৰতীয় ভাষা হয় কিন্তু আজিলৈকে এই পলিসি বিলাক এতিয়ালৈকে হৈ উঠা নাই কেতিয়াবা হয়তো হ'ব মই আশা কৰো গতিকে আজি ৰিজনাল লেভেলটো এটো হোৱা নাই এই কাৰণে আমি ভিজনৰ ডকুমেন্টৰ পিছত এতিয়া কি কৰিলো 18 ল্যাঙ্গুৱেজেছৰ কাৰণে এটা আমি ডিকচনাৰী নিচিনা কিতাপ উলালো হিদিনা 18টা ল্যাঙ্গুৱেজ আমি একেলগে সমান বড়ো তাত হিন্দী ইংলিশও আছে বাকি 16টা আছে আমাৰ হিন্দী ইংলিশটো বাদ দিলে বড়ো অসমীয়া সান্থালী নেপালী সব ল্যাঙ্গুৱেজ কোচ ৰাজবংশী সব ল্যাঙ্গুৱেজ এটা কিতাবতে 1000 এটা শব্দ 1000 এটা বাক্য আমি একেলগে কৰিলো আৰু এটা বডলেণ্ডৰ কমিউনিটি বিলাক আমাৰ জনগোষ্ঠী বিলাকে নিজকে অসমত বা উত্তৰ পূৰ্বাঞ্চলত বা ভাৰতত বিচাৰি নাপায় আমি ক'ত আছো অন্তত বডলেণ্ডত যাহতে বিচাৰি পায় এই কাৰণে আমি এটা মিউজিয়াম বনাবলৈ গৈ আছো 26টা জনগোষ্ঠীৰ 26টা মিউজিয়াম এটা জায়গাতে চিৰাঙত তেতিয়া কি হ'ব কোনবা এজন স্কলাৰ ধৰি লওক বাহিৰৰ পৰা আহিল জাৰ্মানৰ পৰা আহিল হি যদি ভাবি আহিছে যে মই অসমত যাই কোচ ৰাজবংশী জনগোষ্ঠীৰ ওপৰত সাৰ্ভে কৰিম ষ্টাডি কৰিম ৰিচাৰ্চ কৰিম এই কেম্পাছত আহাৰ পিছত হি
কোচ ৰাজবংশী জনগোষ্ঠী চাবলৈ আহি বাকি 25টা জনগোষ্ঠী হৈ গম পাই যাব অটোমেটিক্যালি আমি তাত কিতাপ পত্ৰ তেখেতক দি দিম গতিকে হিটো এটা মিউজিয়াম আমি বনালো এতিয়া আমি কি কৰিবলৈ গৈ আছো আফটাৰ ভিজন ডকুমেন্ট আমি প্ৰত্যেকটা জনগোষ্ঠীৰ ভাষাৰ ওপৰত নেশনেল লেভেলত সেমিনাৰ আমাৰ CIL এৰ লগত কানেক্ট কৰা বিভিন্ন কামবিলাক আমাৰ চলি থকা সময়তে আমি আৰু এটা হাতত লৈছো যে অহা 2 মাহৰ 3 মাহৰ ভিতৰত এটা জনগোষ্ঠীৰ ইথনোগ্ৰাফি এটা বুৰঞ্জী আমি লিখিবলৈ গৈ আছো ইটো কমপ্লিট বুৰঞ্জী নহয় বাট এটা ইথনোগ্ৰাফি বুলি কয় কমিউনিটিৰ হিষ্ট্ৰী এটা আমি এটা সব 26টা জনগোষ্ঠীৰ লিখিবলৈ গৈ আছো যেটো নেকি সেই জনগোষ্ঠী বিলাকে কৰি লব পাৰা নাই বহুতে আমি হিটো কৰিবলৈ গৈ আছো তেনেকা কৰি প্ৰত্যেকটা জনগোষ্ঠীৰ যাহতে বডলেণ্ডত নিজকে তলত বুলি নাভাবে সবে সমান বুলি ভাবে তেনেকা এটা প্ৰক্ৰিয়া হাতত ৰাখা হৈছে যাহতে সমানে সবে অনুভৱ কৰিব পাৰে মোৰো বডলেণ্ডত ৰেসপেক্ট আছে মোৰো বডলেণ্ডত জায়গা আছে এতিয়া প্ৰত্যেকটা জনগোষ্ঠীৰ কাৰণে আমাৰ মাইনৰিটি সকলৰ কাৰণে হোজ ভৱন গোৰ্খা সকলৰ কাৰণে আমাৰ যেটো কি কয় দুৰ্গা মল্লৰ কাৰণে ভৱন বা গোৰ্খা ভৱন সান্থালী সকলৰ কাৰণে সিধু মুৰ্মু কানু মুৰ্মুৰ কাৰণে কিবা বনাইছো আমি তেনেকা প্ৰত্যেকটো জনগোষ্ঠী 5টা ডিস্ট্ৰিক্টত 50 লাখ কৰি কোচ ৰাজবংশী সকলৰ কাৰণে চিলাৰাই ভৱন বনাইছো সব জনগোষ্ঠীৰ কাৰণে আমি কামবিলাক আৰম্ভ কৰিছো যাহতে সবে সিকিউৰ এটা অনুভৱ কৰিব পাৰে আমি ইয়াতে ফিউচাৰত কোনো কাৰো লগত যাহতে কাজিয়া লাগিব লগা নহয় এই কামটো সৰকাৰৰ দায়িত্ব বুলি আমি কৰি আছো থ্যাংক ইউ অসমত ভাৰতবৰ্ষত কোনো কেতিয়াও নোহোৱা আমাৰ সন্মানীয় প্ৰমোদ বড়ো ছাৰ যোগেদি হৈছে এই কাৰণে এবাৰ সবে হাত তালি মাৰি ছাৰক ধন্যবাদ দিব লাগে আৰু নেক্সট আমি কোনোবা যদি আৰু কিবা প্ৰশ্ন কৰিব আমি যাব বিচাৰিছো खुलुमबाय आंनि मुङा सानिया बसुमतारी आङो बरपटर बेसिडिसिनिफ्राय फैदों सार आंनिफ्राय मोनसे कुइसन PTR आव आइजोफोरखौ गेलेमु बिथिङाव जौगाहोनो थाखाय माबाफोर बिथांखि लादों नामा गेलेमु बिथिङाव गेलेमु स्पोर्ट्स गेलेमु होनदोंना गेलेमु यस सर थैंक यू बडलेण्डआव जोंनि आइजोफ्रा गुबुन गुबुन बिथिङाव गोदो गोदायनिफ्रायनो गोबां खामानि मावदों मेनलि कालचाराव आइजोफोरखौ नागारनानै जोंनि मालाबाबो कालचारनि जि दिन्थिफुंनाय बियो आबुं जाया नाथाय स्पोर्ट्सआवबो जोंनि आइजोफ्रा फासयनानै थायाखै बेखौ बयबो नुनो मोनदों माखासे गेलेनाय आयदायाव जोंनि बिनानावफ्रा जोंनि बिब'फ्रा एबा आइजोफ्रा जोबोद मोजाङैनो पारफरमेन्सखौ होनो हादों बक्सिंआव जोंहा अंकुसिता बर' आरो सोरबा सोरबा दङ फुटबलाव दायो अपर्णा नार्जारी आरो गोबाङानो फुटबल गेलेबोदों भलिबलबो गेलेदों बेबायदि गुबुन गुबुन गेलेमु काबादि आर्चारी बोरला गावनाय बेफोरावबो दङ दा गेलेनायनि बिथिङाव जोंनि बिनानावमोना एबा जोंनि आइजोफ्रा जथेष्ट पटेन्शियेल एबा एनार्जी गोहोखौ देखायदों दिन्थिदों आरो बिनि थाखायनो जोङो बेखौ मोनसे समसिम अबजार्भ खालामदोंमोन स्टाडि खालामदोंमोन आरो दायो हयथ' खोनानो मोनदों दाख्लै 15 जुलाइ खालि जों जेब्ला CM काप फाइनेल जोङो बादायलायनायखौ फुटबलनि क'क्राझार साइ स्टेडियामाव लादों এই खालि जोङो स्पोर्ट्स एकाडेमी गिबियावनो फुटबल जागोन वुमेन स्पोर्ट्स एकाडेमी जोङो दाख्लै बेखेवदों माने लन्च खालामदों आरो बेखौ गिबियावनो 2 कोटी रां होनानै क'क्राझाराव जोङो बेखौ गायसनग्रोनो सानदों आरो बिनि उनाव जिखिनि जोंहा वुमेन स्पोर्ट्स बा एथलेटिक्सफोर दङ बिथांमोननो जोङो स्कलारशिप होनायनि थाखाय सानदों जि 1% जोङो वुमेनफोरनि थाखाय एबा आइजोफोरनि थाखाय जोङो फान्ड लाखिदों बे 1% निफ्रायनो जोङो जि स्पोर्ट्सआव थानाय वुमेनफोर एबा आइजोफोर बा जोंनि हिन्जावसाफोर बिथांमोननो थाखाय जोङो माखासे स्कलारशिप आरो सापर्टखौ होनो सानदों जाहाथे फरायनायजों लोगोसे गेलेनायावबो जोंनि बिनानावमोना आवगायलांनो हायो आरो गावखौनो गावनि केरियार दानायजों लोगोसे जोंनि माहारिनि मुंखौबो नेशनेल इंटरनेशनल लेभेलाव लांनो हायो बेनि थाखाय जोङो
थांनाय समाव जोङो हौवासा हिनजावसा सायख'वा जासे ज' एवार्डफोरखौ होदों नाथाय नैबे बड'लेण्ड वुमेन जि डेभेलपमेन्ट प्रग्राम्स जेराव जों 1% फान्ड लाखिदो आइजो जौगानाय जि मोनसे प्रग्राम बिनि गेजेरजों जोंनि गेलेनायाव बाहागो लानाय जोंनि हिनजावसाफोरखौ एबा जोंनि बिनानावमोनखौ जोङो डाइरेक्ट फाइनान्शियल सापर्ट आरो बिथांमोनखौ फरायनायजों लोगोसे गेलेनायाव सापर्ट होनायनि थाखाय जोङो बाजेट लाखिदों आरो बेबायदिनो जोङो मदद खालामलांगोन थैंक इउ सर इতিয়া আমি অন্য এটা কোৱেশ্চনত যাব বিচাৰো কোনোবা যদি সুধিব লগা আছে নমস্কাৰ মোৰ নাম পায়েল ৰয় মই কোকৰাঝাৰ ৱাৰ্ড নং 1 ৰ পৰা আহিছো মই ছাৰক এটা কোৱেশ্চন ক'ব বিচাৰো আৰু কোৱেশ্চনটো হ'ল যে আপুনি কেনেকে প্ৰতিশ্ৰুতি দিব যে বডলেণ্ডত আৰু কোনো ধৰণৰ ভাইলেন্স নহয় थैंक यू इटू बहुत डांगर कथा इटू अकले करा काम নহয় একেলগে সবে মিলি করা কাম আশাহে কৰিব পাৰো প্ৰতিশ্ৰুতি দিব পাৰা বিষয় নহয় কিন্তু আজি প্ৰথম 5 বছৰ 30-40 বছৰ আমি জন্ম পোৱা আমি এলপি স্কুল এমই স্কুল পঢ়াৰ পৰা আমি সদায় হিংসাই দেখিছো ভাইলেন্সে দেখিছো কিন্তু প্ৰথম 5 বছৰ আমি এনেকুৱা পালো যত এটাও ঘৰ জ্বলা নাই এজনো মানুহ গুলে মাৰা নাই তেনেকা কোনো জাতি জনগোষ্ঠীৰ হিংসা হোৱা নাই গোষ্ঠীগত সংঘৰ্ষ হোৱা নাই ভাতৃঘাতী সংঘৰ্ষ হোৱা নাই সো এই 5 বছৰ আমি এটা এক্সপেৰিমেন্ট কৰিলো এই 5 বছৰ এক্সপেৰিমেন্টে আমাক সাহস দিছে যে যদি আমি ইচ্ছা কৰো চিৰস্থায়ীভাৱে আমি বডলেণ্ডটো শান্তি কৰি ৰাখিব পাৰো ইয়াৰ কাৰণে আজি 5 বছৰ জাৰ্নিত যেনেকৈ সকলো শ্ৰেণীৰ পুৰুষ মহিলা যুৱ যুৱতীৰ পৰা আদি কৰি আমাৰ শিক্ষিত লোকবিলাক খেতিয়কবিলাক সব শ্ৰেণীৰ মানুহ বিভিন্ন জাতি জনগোষ্ঠী সবে বুজিছে যে অশান্তি হলি কোনবা কাৰো মাত্ৰ ক্ষতি নহয় মৰো হ'ব কালি বজাৰত যাব নোৱাৰিলে বন্ধ হলে বেলেগে মাত্ৰ নহয় ময়ো যাব নোৱাৰিম বন্ধ হলে লৰা ছোৱালী যদি স্কুলত যাব নোৱাৰে অকল বেলেগৰ মাত্ৰ নহয় মোৰ লৰা ছোৱালী স্কুলত যাব নোৱাৰিব এই কথাবিলাক যদি সবে অনুভৱ কৰে তেতিয়া আমাৰ ইয়াত অশান্তি নহব এই কাৰণে আমাৰ শান্তি প্ৰেমী মানুহ লাগিব পৃথিৱীত যেটো শিক্ষা নীতি ইয়াত দুটা শব্দৰ বেছি গুৰুত্ব দিয়া হোৱা নাই বুলি মই ভাবিছো এটো হল পিস এণ্ড লাভ দুটা বাক্য এই দুটা বাক্যটো অতি দৰকাৰ মানে পিস যেটো শান্তি আমি মানুহে যেটো হিংসক নহয় জন্তু বিলাককে হিংসক বুলি ধৰা হয় বাগে হৰিণা খাই কাবাক খাই হিংসা কৰে খাবে মানে বেং খাই এনেকুৱা মানে হিংসা বুলি ধৰা হয় কিন্তু মানুহ বিলাকেটো কাকো নাখায় তো মানুহ বিলাক হিংসক নহয় বুলি কৰিছে কিন্তু মানুহৰ যেটো ব্ৰেন মানুহৰ যেটো ইচ্ছা মানুহৰ যেটো লোভ গ্ৰেডিনেছ হিটো মানে মানুহক হিংসা কৰিবলৈ উচত নিদিয়ে তো এই কাৰণে আমি যেতিয়ালৈকে আমাৰ গ্ৰেডিনেছ আমাৰ লোভটো এৰিব নোৱাৰো তেতিয়ালৈকে আমাৰ হিংসা হোৱাৰ চান্স আছে এইবিলাক বহুত সময়ত আমি নিজৰ চিন্তাধাৰাবিলাক আমি প্ৰ্যাকটিক্যালি এটো চাব লাগিব গটিকে এজন লৰা এজন শিশু তাক যদি বহুত মৰম কৰি ডাঙৰ কৰা হয় হি কেতিয়াও হিংসা নকৰিব কিন্তু তাক যদি মাৰধৰ কৰি ডাঙৰ কৰা হয় তেতিয়া হি গম পাব যে মাৰধৰ কৰিলে কিবা হয় তো হিও মাৰধৰ কৰা শিকিব আমি গাঁৱত গম পাওঁ কিছুমান শিশু একদম বেয়া শব্দ কয় মই সৰুৰ পৰা চাই আছো গাঁৱত এই বেয়া শব্দটো শিশুৱে কৰ পৰা শিকে যদি ঘৰত কোনবা মা দেউতা খুৰা দাদা আইতা আটা কোনবা যদি কয় তাৰ পৰা শিকে আৰু নহলে গাঁৱত যাই শিকে গাঁৱত বেলেগ মানুহে শিশু বিলাকৰ ওচৰতো বেয়া শব্দ কয় जोंनिया बर'फोरनियावबो जेब्ला गथ'आ गेलेनो थाङो सावरि बादालि जायोबा जंखायलायबाय थायो बेवहाय जोङो गथ'फोरनि सिगाङाव गाज्रि बाथ्रा बुंनानै जंखायनाय खोनायो बिनिफ्रायनो गथ'आ सोलोंलाङो শিশুবিলাক তেনেকুৱাই শিকে তো এই কাৰণে আমি এটা মৰমৰ যেটো কথা যে ইহতক যদি আমি শিকাও সৰুৰে পৰা যেটো মানে মাৰধৰ কৰে বা গালি গালাজ কৰি আমি আদায় কৰিব বিচাৰো এইখিনি মৰম কৰিও আদায় কৰিব পাৰে তো এই কথাটো আমি বহুতে ক'ব নিবিচাৰো আমাৰ গাঁওবিলাকত মাকো কেতিয়াবা কুবাই ফলাই কিবা কিবি গালি পাৰে ৰাস্তাক লাগি খেদি আনে মই এটা অংগনবাদী স্কুল এটাৰ ষ্টৰী ক'ব বিচাৰিছো বহুত বছৰ আগত
মই মৰ্নিং ৱাক কৰি এটা জায়গাত যাওঁ সদায় ইটা ভেটি এটা আছিলে তাত গৈ থাকোঁতে 4-5 কিলোমিটাৰ যাব লাগে তো ইয়াত এদিনাখন ৰাতিপুৱা এজন মহিলাই নিজৰ ছোৱালীটোক মানে সৰু এটা জেং লৈ পেলাই কুবাই আছে আৰু ছোৱালীটো কান্দি আছে তো মই খুদিলোঁ যে বাইদেউ কিয় কুবাই আছে বুলি মই গৈ পালোঁ ওচৰত তো ক'লে যে তাই বহুত বদমাছ অংগনবাদীত যাব নিবিচাৰে বুলি তো ছোৱালীটো যাব বিচৰা নাই অংগনবাদীত তো পিছত মই ক'লোঁ যে কিয় বা যাব বিচৰা নাই কিবা কথা আছে নেকি চিনাকি মানুহ সদায় দেখা পোৱা পিছত মই খুদিলোঁ যে মাজনী তুমি কিয় নোযোৱা অংগনবাদীলৈ স্কুললৈ কিয় নোযোৱা বুলি তো ক'লে যে এটা জনগোষ্ঠীৰ মহিলাৰ নাম বুলি কৈ পেলাই ক'লে অমুক তিৰি আছে বুলি কৈছে মানে অমুক তিৰি আছে তাতে মহিলা তিৰি বুলি কয় সো অমুক তিৰি আছে বুলি নাযায় বুলি কৈছে তো মই কৈছোঁ কিয় নাই ভয় লাগে বুলি কৈছে মানে বেলেগ জনগোষ্ঠীৰ মহিলা আছে হিটো তাই ভয় কৰিছে মই ভাবিলোঁ হয়তো ঘৰত মা কান্দিলে ভাত খাব নোখোজিলে হয়তো অমুকক দিম বুলি গালি পাৰে তো অমুক মহিলাক দি দিম বা অমুক জাতিক দি দিম বুলি কয় তেতিয়া ছোৱালীটো ভয় কৰে পিছত তাই দেখা পাইছে যে দূৰত স্কুলৰ ওচৰত এটা নিজৰ জনগোষ্ঠী নহয় বেলেগ এটা জনগোষ্ঠীৰ মহিলাবিলাক থিয় দি আছে যিটো তাই ভয় কৰিছে পিছত মই চিনাকি কাৰণে ক'লোঁ যে বাইদেউ আপুনি বেয়া নাপালে মই থৈ যাম ছোৱালীটো বুলি পিছত মই ছোৱালীটো ল'লোঁ মনাটো ল'লোঁ পিছত উঠাই লৈ পেলাই অংগনবাদীৰ ওচৰত গ'লোঁ যিমান অংগনবাদীৰ ওচৰত পাইছোঁ ছোৱালীটো মানে মোক টানকৈ ধৰিছে শিশুটো হাতত মানে টানকৈ ধৰিছে ভয় কৰি মই চাই আছোঁ পিছত একদম ওচৰত গৈ পাই দেখিলে যে একদম বিৰাট ভয় খাই গৈছে পিছত মই ক'লোঁ যে বাইদেউ মই মাত দিলোঁ যে বাইদেউ আপোনালোকৰ খবৰ ভালনে তাৰপিছত ভাল মই ক'লোঁ এই মাইনাটো ভাল হয়নে নহয় বুলি তো ইহঁতে ক'লে বহুত ভাল মাইনাটো বুলি কিনে পিছত মই ক'লোঁ এইটো তোমাৰ মাৰ নিচিনা হয় না পিছত তাই মানে অলপ ৰিলেক্স হ'ল আৰু পিছত নিজৰ এজন 4জনমান আছিলে মহিলা এজন মহিলাৰ হাতত মই দেখিলোঁ যে কিবা আছে তো মই খুদিলোঁ আপোনাৰ হাতত কি আছে বোলে চকলেট এটা আছে মানে নিজৰ ল'ৰাটোক দি পেলাই আৰু এটা চকলেট ভাজে মই কৈছোঁ চকলেটটো দিয়ক আপুনি বুলি চকলেটটো তেখেতৰ পৰা লৈ পেলাই মই মাইনাক দিলোঁ প্ৰথমতে একদম ল'ব বিচৰা নাই মই একদম ক'লোঁ যে এইটো তোমাৰ মাৰ নিচিনা হয় বুলি এইটো মানে চকলেটটো দিলোঁ পিছত মই কলাত লৈ এজন মহিলাক মানে ইংগিত দিলোঁ যে তাইক মানে একবাৰ লাৰি দি বুলি পেলাই তো এজন মহিলা আহি পেলাই পিঠিত লাৰি দিছে তো তাই ভয় কৰিছিলে পিছত ক'লোঁ যে এইটো তোমাৰ মাৰ নিচিনা আজিৰ পৰা ভয় নকৰিবা বোলে হ'বনে বোলে হ'ব তো এই যে আমি যে ভয় খুৱাওঁ আমাৰ যে তৰিকা ভাত খুৱাবলৈ কান্দিলে মানে মানাবলৈ যে কৈ দিওঁ যে অমুক মানে জাতিক বিক্ৰী কৰিম অমুক তাত থৈ আহিম অমুকত মাৰিম এইবিলাকৰ পৰা ভয় খাই যায় এই কাৰণে মৰম কৰিব লাগে আৰু শান্তিৰ কথাটো আমি এনি মানুহ ভাইলেণ্ট হ'ব পাৰে এতিয়া অশান্তি হোৱা জায়গাবিলাকত মই দেখিছোঁ যিমান শিক্ষিত মানুহ হওক যিমান ডাঙৰ ধৰ্মগুৰু হওক যেতিয়া এটা সংঘৰ্ষ হয় এটা ছাইড লৈহি বেলেগ ছাইড লৈ সি একো কৰিব নোৱাৰে কাৰণটো হৈছে কি যে মানুহে জীয়াই থাকিবৰ কাৰণে সদায় এটা সেফ জোন বিচাৰে এটা সিকিউৰিটি বিচাৰে এই সিকিউৰিটিৰ খাতিৰত সি নিজৰ জনগোষ্ঠীৰ কোনোবা ভুল কাম কৰিছে যদিও মাৰপিট কৰিছে যদিও তাৰ ছাইডত সি হ'ব লগা হয় য'ত ই মাজত থিয় দিব লাগিছিলে ধৰ্মগুৰু এজনে সবচে শিক্ষিত মানুহ যায় মাজত থিয় দিব লাগিছিলে মাৰামাৰি নকৰিবা বুলি কিন্তু হিও এক সাইড হৈ প্লাই মারামারি কৰাতে অংশগ্ৰহণ কৰা মই দেখিবলৈ পাইছো এই কাৰণে যদি হাই স্কুলত পঢ়াৰ পৰা এলপি এমইত পঢ়াৰ পৰা শান্তি কি এই শান্তিৰ বিষয়ে যদি কয় অশান্তি কৰিলে আমাৰ ক্ষতি হয় আমি যদি হিংসা কৰে আমাৰ ক্ষতি হয় এই কথাবিলাক যদি সৰু প্ৰায় কোৱা হয় ডাঙৰ হৈ প্লাই ই ভাবিব যে এই অশান্তিটো কৰিব নোৱাৰো মৰো ক্ষতি হ'ব তাৰো ক্ষতি হ'ব কোনবা আজি আপুনি মণিপুৰত দেখিছে সৰু শিশুটোকে মাৰি পেলাইছে Not only Manipur, আমাৰ ইয়াতো হৈছিলে আগতে বেলেগ দেশবিলাকত দেখিছো আমি হামাছত দেখি আছো কি হৈ আছে বেলেগ বেলেগ দেশত জব যুদ্ধ হৈ আছে তাত দেখিছো আমি কিমান শিশু মৰি গল আপুনি গুগলত সাৰ্চ কৰি চাওক সো হিয়াৰ কাৰণে আজি অহিংসাৰ কথাটো আমি সবে প্ৰচাৰ কৰিব লাগিব আৰু সেই কাৰণে আজি মহাত্মা গান্ধী তেখেতে মৃত্যু হোৱাৰ কিমান বছৰ পিছত মহাত্মা গান্ধীৰ জন্ম জয়ন্তীটো ইন্টাৰনেশনাল ডে অফ নন ভায়োলেন্স হল ইটোৰ কাৰণে ইয়াৰ দৰকাৰ আছে তো আমাৰ লৰা ছোৱালীকো নন ভায়োলেন্স কি পিস কি লাভ কি এইবিলাক কথাবিলাক আমি শিকাব লাগিব লাভ বুলি কোৱা লগলে প্ৰেম বুলি কোৱা লগলে এজন লৰা ছোৱালীৰ লগতে এই লেভেলতে সীমিত কৰি থয় কিন্তু মৰমটো ইমানে গধুৰ ইমানে মধুৰ ইমানে দীপ আছে ইয়াৰ দ্বাৰা গোটি পৃথিৱীখনে শান্তি কৰিব পাৰে এই কাৰণে মোৰ এবাৰ কিতাপত মই লিখিছো যে another world is possible কিন্তু এই another world to সৃষ্টি কৰিবৰ কাৰণে
আপুনি মাৰ্কেটত পোৱা কিতাপটো পঢ়িলে নহ'ব এইটো হিউমেনিটিৰ মানৱতাৰ কিতাপ পঢ়িব লাগিব যিটো নেকি মাৰ্কেটত নাপায় এই কথাটো মই কোটেশনটো লিখিছো থ্যাংক ইউ থ্যাংক ইউ আৰু নেক্সট কুৱেশ্যন মাইক্ৰোফোন লোৱা বন্ধুসকলক মই অনুৰোধ কৰিছোঁ আগৰ পিনে বাইদেউসকলে সুধিব বিচাৰি আছে সেইটো যাতে ব্যৱস্থা কৰে নমস্কাৰ মোৰ নাম ইলা ৰায় মই বাছুগাঁৱৰ পৰা আহিছোঁ মই ছাৰক এটা প্ৰশ্ন সুধিব গৈছোঁ বহুত ভাইলেন্সৰ কথা ওলালে তো যেটো ডোমেষ্টিক ভাইলেন্সৰ কাৰণে আমাৰ বহুত মহিলাই ভুগি আছে এই ডোমেষ্টিক ভাইলেন্সৰ এই সমস্যাটো সমাধানৰ কাৰণে আপুনি কিবা পৰিকল্পনা হাতত লৈছে নেকি থ্যাংক ইউ বাইদেউ ধন্যবাদ আমি বহুত বেছি কৰিব পৰা নাই এই ক্ষেত্ৰত কিন্তু অটোমেটিক্যালি লাহে লাহে এইটো অলপ কমি আহিছে কিন্তু যোৱাবাৰ এটা মোটাত ৰিপৰ্ট আহিছে যে 54% আমাৰ ফ্যামিলিত এতিয়াও ডোমেষ্টিক ভাইলেন্স হৈ আছে বুলি ক'লে এটা ৰিপৰ্ট আহিছিল কেনেকা হৈছে আমাৰ নিচিনা আমাৰ আগত আমি যেটো দেখিছো আগত মানে ৰাস্তাত লৈ যায় পিটা আছিল তেনেকুৱা বহুত বেছি দেখা নাই মই 8 বছৰ মান আগত উদালগুৰি কালাইগাঁৱৰ পৰা মঙ্গলদৈ হৈ ৰাস্তা দি ওলাই আছিল আমি টাটা সুমো লৈ আহি আছিল 8 বছৰৰ বেছি হল 10 বছৰ মান আগত এজন মহিলাক এজন পুৰুষে ৰাস্তাত খেদি খেদি মাৰিছে মানে নেশনেল হাইৱেৰ নিচিনা ডাঙৰ ৰাস্তা পাকা ৰাস্তা খেদি খেদি পিটিছে আৰু দূৰৰ পৰা বহুত মানুহ ৰখি চাই আছে মানে হি ৰাস্তাত খেদি খেদি পিটিছে মানে একদম চুলি তুলি এৰি প্লাই গৈছে পিছত আমি গাড়ীখন ৰাখিলো ৰাখি প্লাই আমি বহুত লৰা আছিলো পিএসও এজন আছিলে তো আমি ধৰি প্লাই পুৰুষজনক আমি অলপ ধমকি দিলো ভয় খুৱালো যে আপোনাক জেলত দিম বুলি প্লাই তেতিয়া মানে এই দূৰত চাই থকা মানুহবিলাক ওচৰত আহিছে আহি প্লাই মোক কৈছে যে আপুনি কিয় দাদাগিৰি কৰিছে বুলি কেনে তো মই কলো মইতো দাদাগিৰি কৰা নাই আপোনালোকে দেখা নাই নেকি যে এজন মহিলা গাত মানে পুৰা বস্ত্ৰ নাই ৰাস্তাই দৌৰি আহিছে এটো বাধা দিয়াটো আপোনালোকৰ দায়িত্ব নাছিলে নেকি বুলি তো তেখেত সকলে ক'লে যে এটো আপুনি কিয় কৰিব লাগে মই কৰিব লাগিব এটো এজন মাতৃ হয় আৰু মই যদি এৰি থৈ যাওঁ তাইকটো গিৰাকে হয়তো মাৰি পেলাব পাৰে বা হাত ভৰি ছিঙি দিব পাৰে গৰীব মানুহ তো তেতিয়া মানুহবিলাকক মই বুজালো যে এই কামখিনি আপোনালোকেও কৰিব পাৰিলেহেঁতেন মই কোৰ মানুহ আপোনালোকে চিনি পাইনে তেখেত সকলে কৈছে চিনি নাপাওঁ মই চিনি নাপাওঁ মানুহ এজনে গাড়ীত ৰাখি প্লাই বাধা দিলো কিন্তু আপোনালোকে চিনি পোৱা হয়তো সম্বন্ধৰ হৈ আপোনালোকে বাধা দিয়া নাই এই সমাজৰ যেটো দৃষ্টিভংগী যে আজিলৈকে এনেকুৱা ডোমেষ্টিক ভাইলেন্স বিলাক মানুহবিলাকে এটা প্ৰবলেম বুলি নাভাবে এটো মানে ইহতৰ চাৰিসীমাৰ ভিতৰত বেৰৰ ভিতৰত যি হওক ইহতৰ প্ৰবলেম বুলি ভাবে এই কাৰণে এটো আজি ইহতৰ মাত্ৰ হৈ নাথাকে ইহতৰ পৰা ইয়াত যাব ইয়াৰ পৰা ইয়াত যাব মইতো কিছুমান ফ্যামিলি দেখিছো 3 জেনাৰেশনলৈকে মানে ডোমেষ্টিক ভাইলেন্স হৈ আছে 3টা জেনাৰেশনলৈকে তো এইবিলাক প্ৰবলেম বিলাক আমাৰ সমাজত এটা পংগু পৰিয়াল জন্ম দিয়ে পৰিয়ালটো ভাল হলিও লাহে লাহে পৰিয়ালটো অলপমান পংগুৰ নিচিনা হৈ যায় তো এই বিষয়টো মই খুব ভালকে জানো আৰু সেই কাৰণে এতিয়া আমি কাউন্সেলিং সেন্টাৰ বনাইছিলো 5টা এই কাউন্সেলিং সেন্টাৰত গাঁওবুঢ়া সকলক আমি মান্থলি খুদিব লাগে যে গাঁৱত ক'বাত ডোমেষ্টিক ভাইলেন্স হৈছে নেকি আপুনি শুনিছে নেকি গাঁৱৰ প্ৰেসিডেন্ট সেক্ৰেটাৰী খুদিব লাগে যে গাঁৱত ক'বা ডোমেষ্টিক ভাইলেন্স হৈছে নেকি বুলি খুদিব লাগে যদি তেখেতে কয় তেতিয়া আমাৰ সেন্টাৰৰ পৰা মাটি পঠাব লাগে যদি নাহে পুলিচৰ দ্বাৰাই হওক বা ডক্টৰৰ দ্বাৰাই হওক কাৰবাৰ দ্বাৰাই হওক মাটি পঠাই পেলাই তেখেতক কাউন্সেলিং কৰিব লাগে সেইটো এটা আমাৰ ইনিচিয়েটিভ চলি আছিল তাত আমি বহুত বেছি ডোমেষ্টিক ভাইলেন্সৰ কেছ পোৱা নাই বেলেগ কেছ পাইছো চাইল্ড ম্যাৰেজ পাইছো বহুত কেছ পাইছো কিন্তু ডোমেষ্টিক ভাইলেন্স বিলাক বহুতে লাজ কৰি উলাই নাহে হি 10 বছৰ 15 বছৰ কুপ খাই থাকে কিন্তু কৈ নলয় কাৰণ আমাৰ আগৰ পৰা তেনেকুৱা এটা প্ৰথা আছে মই এই কথাটো কৈ লম আৰু বেছি কুবাব মই এই কথাটো কৈ লৈ প্লাই কালি আৰু বেছি বেয়া হ'ব মইনো ক'ত যাম তেনেকুৱা মই বহুত মহিলা দেখিছো যে যেতিয়া কুবাই হিটুৱে কৈ কান্দিছে যে আপুনি মোক কুবালে কুবা কিন্তু মইনো ক'ত যাম হয়ও আমাৰ যেটো আগত ইউৰোপৰ হলে বিয়া হয় ডিভোর্স হয় কিবা হয় ইহতৰ ফ্যামিলি সোসাইটি বিলাক বেলেগ কিন্তু আমাৰ তাতো ইটো নহয়
তো ইয়াত ডমেষ্টিক ভায়োলেন্সত বহুতখিনি আমাৰ একদম মৰ্মান্তিক এটা পিকচাৰ এটা দেখিবলৈ পাওঁ সেইকাৰণে আমি এই 5টা কাউন্সেলিং চেণ্টাৰৰ পৰা অলপ আগলৈ লৈ যাব বিচাৰিছোঁ ইয়াৰ কাৰণে এটা ডিজাইন বনাইছোঁ য'ত আমি অলপ আগতে কোৱাটো ওমেন ফ্ৰেণ্ডলি বিটিআৰ গঠন কৰিম বুলি কোৱাটো ডাইৰেক্ট এটা কথা কোৱা নাই আমি ডমেষ্টিক ভায়োলেন্স বা ইকনমিক প্ৰব্লেম সোশিয়াল প্ৰব্লেম হেলথ প্ৰব্লেম মহিলাৰ ইটো এটা স্পেসিফিক এটা কৰি কোৱা নাই আমি কৈছোঁ যে ওমেন ফ্ৰেণ্ডলি বিটিআৰ আৰু তাত আমি কি কৰিব বিচাৰিছোঁ মই বহুত বছৰ আগত 2008-9ত উত্তৰাখণ্ডলৈ গৈছিলোঁ আৰু তাত এটা এনজিঅ'ৰ লগত মই ৰাতি আছিলোঁ হিমালয়ৰ ওচৰত কুমাও ৰিজনত চিৰাগ বুলি এটা এনজিঅ' আছিলে তাত মই দেখিছোঁ যে বিফৰ মেৰেজ এটা কাউন্সেলিং হয় যেতিয়া শুনিব যে এজন ল'ৰা আৰু ছোৱালী বিয়া হ'বলৈ গৈ আছে তেতিয়া এটা কাউন্সেলিং কৰা হয় আৰু মানে আফটাৰ মেৰেজো ইহঁতে কাউন্সেলিং কৰিব পাৰে যিহেতু ইকনমিক সাইডটো কি ঘৰখনৰ পৰিয়ালৰ মানে ষ্টৰিটো কি কেনেকৈ মিলিম মই ইয়াত এটা কেছ মানে পাইছিলোঁ মই যেতিয়া ডিস্ট্ৰিক্ট প্ৰেচিডেণ্ট হৈ আছিলোঁ এজন ল'ৰাই সৰু ল'ৰা মানে আজিৰ তাৰিখত হলিটো জেলত যাব লাগে ল'ৰাজন মানে ডিগ্ৰী ফাৰ্ষ্ট ইয়াৰৰ কিন্তু ছোৱালীজন ক্লাছ 9ৰ বিয়া হৈ গ'ল তো ল'ৰাজন আমাৰ চিনাকিয়ে ল'ৰা আমি অলপ বুজালোঁ নামানিলে মানে পলাই লৈ গ'ল বিয়া হৈ গ'ল তো বিয়া হোৱাৰ 6 মাহমান পিছত মানে কাজিয়া হল মাৰপিট হল তো ডাঙৰ বিচাৰ হল তো বিচাৰটো মানে মকো মানে ৰিকুৱেষ্ট কৰি আছে যে আপুনিও কেটামান কথা ক'বলৈ মই একচুৱেলি লাজ পাইছোঁ যে কেনেকৈ কি কথা কম সৰু ল'ৰা ছোৱালী বিয়া হৈছে তাৰ পিছত আমাৰ অফিচৰ ওচৰত লৈ আহিল ময়ো যাই কথাত থাকিলোঁ দুইটা পৰিয়ালৰ মানুহ আছে আৰু ল'ৰাবিলাক আছে তো ল'ৰাজনে কৈছে যে মই ক'লোঁ যে ভাইটি তুমি কিয় মাৰপিট কৰিছা কিয় কাজিয়া কৰিছা কিয় ডিভোৰ্স দিব ওলাইছা তো ল'ৰাজনে কৈছে যে হি শহুৰক শহুৰ ক'ব নাজানে শাহুক শাহু ক'ব নাজানে ঘৰ মুচিব নাজানে ভাত বনাব নাজানে তাক ৰাখি পেলাই কি লাভ হ'ব বুলি কৈছে তো মই কৈছোঁ ইটোতো তোমাৰে দোষ হয় ক্লাছ 9ত পঢ়া ছোৱালী খেলি থকা বয়স এই সময়ত তুমি উঠাই লৈ আহি বিয়া পাতিছা হি কেনেকৈ শহুৰ শহুৰ শাহু শাহু বুজি পাব চ' সিটোতো কথা নহয় তেনেকা বুজালে পিছত এৰা এৰি হ'ল ভালকৈ চলিল ডাঙৰ দীঘল হ'ল পঢ়া পাতি হৈ পেলাই বিয়া হৈ গ'ল এতিয়া এই প্ৰব্লেমবিলাক আমি কাউন্সেলিং কৰিবৰ কাৰণে আমি এই ওমেন ফ্ৰেণ্ডলি বিটিআৰৰ আণ্ডাৰত 10টা সাব ডিভিজনত নেক্সট ইয়াৰত 10টা চেণ্টাৰ বনোৱাৰ কাৰণে প্ৰপ'জেল ৰাখিছোঁ আৰু সেইটো গৈ পেলাই আমি ভিচিডিচি লেভেললৈকে লৈ যাব বিচাৰিছোঁ যাহাতে আমি তাৎক্ষণিকভাৱে কেছটো হোৱাৰ লগে লগে সেইটো কৰিব পৰা যায় আৰু ডমেষ্টিক ভায়োলেন্সটো আমি ভাবিছোঁ যে এনাদাৰ 5-10 ইয়াৰ্ছৰ মাজত যাহাতে আমি যথেষ্ট কম কৰিব পৰা যায় ইয়াৰ কাৰণে কাউন্সেলিং আৰু এৱাৰনেছ প্ৰগ্ৰামটো আমি কণ্টিনিউ কৰিব বিচাৰিছোঁ আৰু আপোনালোকৰ নিচিনা শিক্ষিত মহিলাসকল ইয়াত যাহাতে যোগদান কৰে মই আপোনালোকক অনুৰোধ কৰিছোঁ থ্যাংক ইউ আগৰ পিনে আমাৰ বিশিষ্ট বাইদেউ কিবা প্ৰশ্ন কৰিব বিচাৰিছে বাইদেউ কৰিবলৈ অনুৰোধ জনাইছোঁ Hello sir, I hope you have a wonderful evening. My name is Parveen Sultana. I am from Salagati. By professionally I am an advocate and practicing at Kokrajhar District Court. I have a question for our honorable Chief BTC, respected Sri Pramod Boro sir. My question is, what are your plans for women's safety and street lighting? Sorry? What are your plans for women's safety and street lighting? Women's safety. Please repeat. Women's safety. Yes, sir. Okay. আমি দুটা প্ৰশ্ন ল'ম ছাৰ আৰু বাইদেউ এটা প্ৰশ্ন একেবাৰে লৈ লওঁ বাইদেউ Please sit down. Yeah. Thank you. মাইক্ৰফোন বেলেগ মাইক্ৰফোন আগত মাইক্ৰফোন লৈ আনা खुलुमबाय आङो आंनि सिनायथिनिफ्रायनो सुरु खालामनोसै आंनि सिनायथि आङो बिजलीनिफ्राय फैदों आरो आङो सासे साउन्ड
आंनि मुङा सम्पाबती ब्रह्म आं बिजनेनिफ्राय फैदों आं माने आगोलाव बिएससि गभर्नमेन्टनिफ्रायनो मोननाय एपइन्टमेन्ट दङमोन आंनिया हेलौ खोनादों बुंदो दे आब' जागोन दे बुंदो खुलुमबाय रेसपेक्टेड सीएम एन्ड हाउस आंनि मुङा सम्पाबती ब्रह्म आं बिजनि चिरांनिफ्राय फैदों आङो बिएससि गभर्नमेन्टनिफ्रायनो मोननाय मोनसे एपइन्टमेन्ट लेटार दङमोन नाथाय बे इंलिश टीचार हिसाबै मोनदोंमोन बेखौ बियो दा माने रेगुलार खालामनो हायाखै साराबो गोबां नाजादोंमोन थेवब्लाबो बेखौ दिनैसिमबो आगबारायनो हायाखै मानो होनबा गोदान निउ एडुकेशन पलिसि फैनायनि थाखाय जों उन जानानै थालांगासिनो अटोमेटिकलि सारा मिथिखागौ नाथाय आं दा मोनसे सोंलु सोंनो नागिरनाया बेसो आं सासे लिरगिरि हिसाबै आंखौ सिनायथि होनो नागिरदों आङो माने आंनि लिरनाय बिजाबा खन्थाइ बिजाब आसिननि दुब्लि आरो जोंनि बिजनि हालामाव गोबां थुनलाइयारि आइजोफोर दङ थुनलाइ मोजां मोनग्रा लिरगिरि दुनालि आइजो थुनलाइयारि गाथोन मुंनि बिनिफ्राय गोबां आइजोफोरा लिरनो आवगायबोयो जोंनि राव हारिमु थुनलाइ समाज बिथिंखौ फोसाबनो थांखि लानानै बे बिथिङाव लिरनायनि थाखाय लिरगिरिफोरनि थाखाय माबा मोनसे बिथांखिफोर लानाय जादों नामा सारनिफ्राय एसे मिथिनो लुबैबाय गोजोन्थों साबायखर আমাৰ প্ৰথম কুৱেশ্যনটো আছিলে ওমেন ছিকিউৰিটিৰ ওপৰত নৰ্মেলি আমি বহুত ভাল জায়গাত জন্ম পাইছোঁ য'ত আমাৰ জনগোষ্ঠীবিলাকৰ মহিলাৰ প্ৰতি দৃষ্টিভংগীটো খুব ভাল আমাৰ অসমত মহিলাৰ প্ৰতি কোনো এটা জনগোষ্ঠীৰে দৃষ্টিভংগীটো বেয়া নহয় আৰু সেই কাৰণে অসমত বহুত বেছি মহিলাৰ ক্ৰাইমবিলাক হোৱা নাছিলে আগতে কিছুমান এই কেইবছৰমান আগতে কিছুমান জায়গাত হৈছিলে এটা সেকশন মানুহ ওলাইছিলে যিবিলাকে অলপ দুষ্ট চক্ৰ বুলি কোৱা হয় এই কাৰণে হৈছিলে কিন্তু জনগোষ্ঠীবিলাকে য'ত জনজাতি আছে আমাৰ বিভিন্ন জনগোষ্ঠীবিলাকৰ আছে সেই সকলে সদায় মহিলাৰ প্ৰতি এটা সন্মান ৰাখে আৰু এটা ইকুৱেলিটিটো ৰাখে মানে তো এই কাৰণে আমাৰ মহিলাসকলৰ যিকোনো কাম কাজত কোনো বাধা নাই বড়োসকলৰ হওক ৰাভাসকলৰ হওক গাৰোসকলৰ হওক বা বিভিন্ন জনগোষ্ঠী কোচ ৰাজবংশী সকলতো মই দেখা নাই কিছুমান প্ৰথাবিলাক ভাৰতৰ অসমৰ বাহিৰৰ পৰা আহিছিলে আগতে এই প্ৰথাবিলাকে কেতিয়াবা আমাৰ মানুহবিলাকক সংকিত কৰিছিলে আৰু ভাৰত সংবিধান ৰচনা কৰা নিকলছ ৰয় তেখেতে এই কথাটো কৈছিলে যে আমাৰ উত্তৰ পূৰ্বাঞ্চলত জনজাতিসকলৰ সংস্কৃতিটো এনেকুৱা ৰজা আৰু প্ৰজা একেলগে বহি ভাত খায় আমাৰ তাত ৰজা আৰু প্ৰজা একেলগে বহি ভাত খায় ইয়াত কোনো ডিফাৰেন্স নাই এটা ডাইনিং টেবুলতে বহি একেলগে ভাত খায় মালিক আৰু চাকৰ একেলগে বহি ভাত খায় আৰু চাকৰি দিয়া হাতৰ পৰা পানী নাখাওঁ চাকৰি দিয়া বা কোনবা ৰান্ধনীয়ে দিয়া ভাত নাখাওঁ তেনেকুৱা নাই একেলগে খায় তো সেই কাৰণে আমাৰ যেটো ভ্যালু এটো বহুত হাই ওপৰত আছে তো এই কাৰণে নৰমালি ক্ৰাইম এগেইনষ্ট ওমেন হেতু ডোমেষ্টিক ভায়োলেন্সটো আছে কিন্তু বেলেগ ক্ৰাইম বিলাক বহুত কম আছিল তথাপিতো ইয়াৰ মাজতে এটা দুষ্ট চক্ৰই আমাৰ মহিলাসকলৰ প্ৰতি বেয়া দৃষ্টি ৰাখিছিল কিন্তু লাষ্ট 2-3টা বছৰত নৰ্মেল ক্ৰাইম আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দায়িত্ব লোৱাৰ পিছত নৰ্মেলি যিখিনি অসমত ক্ৰাইম হৈ আছিল এটো মানে ড্ৰাস্টিকেলি বহুত তলত আহি গল আৰু ক্ৰাইম এগেইনষ্ট ওমেনো বহুত তলত আহি গল মই ৰিসেন্টলি চাইছিলো মই ডেটা বিলাক মই এক্স্যাক্টলি নাম্বাৰটো কোৱা নাই ক'ব পৰা নাই মানে অলপ পাহৰিলো বাট একদম বহুত কমি গল হেতু মই জানো এটা মিটিংত যাওঁতে মই এটা প্ৰেজেন্টেচনো ৰাখিছিলো তো সেই কাৰণে মই জানো এতিয়া আজি ওমেন সকলৰ কত মানে অলপমান ৰিস্ক আছে বা ইনসিকিউৰ আছে এটো চাবলৈ গলে গাড়ী ঘোৰা ফুৰা কৰাত
এতিয়া ধৰি লওক কোকৰাঝাৰত আমাৰ তেনেকুৱা কোনো পৰিৱেশ এতিয়ালৈকে নাই তথাপিতো আমাৰ মেডিকেল কলেজৰ ফালে ৰাতি যোৱা গাড়ীবিলাকক মই এছপিক কৈছোঁ যে এই গাড়ীবিলাকক অলপ মানে ষ্ট্ৰিক্ট কৰি দিব লাগে কোকৰাঝাৰত মই কেইদিনমান আগতে ক'লোঁ যে ক'লা গ্লাছ লগোৱা গাড়ীবিলাক ঘূৰি থাকে চ' এছপিক ক'লোঁ যে ক'লা গ্লাছবিলাক গুচাই দিব লাগে তেখেতক ক'লোঁ তেখেতে লগে লগে বহুত এছপি ক'লা গ্লাছবিলাক গুচাই দিলে ক'লা গ্লাছ গাড়ীত কিয় লাগে মই গাড়ী উঠা দিনৰ পৰা বা প্ৰাইভেট গাড়ী চলোৱা যিবিলাক আমি সংগঠনৰ বা বিভিন্ন গাড়ী উঠিছিল কোনো দিন ক'লা গ্লাছ লগোৱা গাড়ীত উঠা নাই ক'লা গ্লাছ গাড়ীত কিয় লাগে তো এইবিলাক অলপমান ভয় লগা কিছুমান পৰিৱেশ ইয়াৰ বাহিৰে টাউনৰ মাজত আমি সব টাউনবিলাকত এতিয়া চিচি কেমেৰাবিলাক লগাই আছোঁ ষ্টেচনবিলাকত বা কেতিয়াবা অলপমান ৰিস্ক থাকে সেইবিলাকতো এতিয়া পুলিচ বা তেনেকুৱা চিচি কেমেৰাবিলাকো আছে তেনেকুৱা কৰি পেলাই ৱাৰ্কিং যিবিলাক জাগা য'ত ৱাৰ্কিং কাম কৰা জাগা এইবিলাকত কেতিয়াবা আমাৰ ছেক্ৰেটাৰিয়েটতো আমি এৱাৰনেছ কৰিছোঁ সবতো কৰিছোঁ যাতে কাম কৰি থকা মহিলাসকলৰ প্ৰতি কোনবা নিজৰ লগত কাম কৰা মানুহে বেয়া দৃষ্টি চাব পাৰে বা কোনবাই বেয়া দৃষ্টি এইবিলাক এৱাৰনেছো আমি মাজে মাজে কৰিছোঁ তো সেইকাৰণে স্পেচিফিক যদি আপোনাৰ হাতত কিবা কেছ আছে বা তেনেকুৱা ষ্টৰী আছে আপুনি মোৰ লগত শ্বেয়াৰ কৰিব পাৰে কিন্তু অভাৰঅল যিটো আমাৰ নৰ্মেলি য'ত য'ত অলপ ভালনাৰেবল হয় এই জায়গাবিলাকত ওমেনবিলাকে যাতে ইনচিকিউৰ নহয় এই কথাবিলাক অলপমান নজৰ ৰাখা হয় কিন্তু তথাপিতো ইমান ডাঙৰ এৰিয়া ক'বাত কিবা কেতিয়াবা হৈ যাব পাৰে 100% সেইটো কৰিবৰ কাৰণে আমি আৰু কাম কৰিব লাগিব গতিকে আপোনাৰ হাতত যদি কিবা এটা তেনেকুৱা কেছ আছে কিবা এটা ষ্টৰী আছে বা তেনেকুৱা এটা এক্সাম্পল আছে ইনসিডেন্ট আছে আপুনি শ্বেয়াৰ কৰিব পাৰে তেতিয়া আমি অলপমান সজাগ কৰিব পাৰো আমাৰ সেকেন্ড বাইদেৱে যেটো কৈছে যে ইংলিশ টিচাৰ বিএসসিৰ দিনত দিছিলে তো সেই বিএসসিৰ দিনত ইংলিশ টিচাৰ বুলি এপইন্টমেন্ট এটা দিছিলে কিন্তু তেখেত সকলে কোনো পলিচিত আনা নাছিলে আজি অসমতো কোনো ইংলিশ টিচাৰ এপইন্টমেন্ট দিয়া নাই তেখেত সকলক অফিচাৰ বিলাক খুদিলে হাঁহিহে কি ইংলিশ টিচাৰ বুলি প্লাই তো আজি পলিচিৰ ভিতৰত আনাৰ কাৰণ আনা বা পাৰা নাই কাৰণে বা আনা নাই কাৰণে আমি ইয়াৰ ওপৰত এটা সমাধান উলাব পাৰা নাই তো এই কাৰণে যিখিনি তেখেত সকল আছিলে সেই সকলক আমি অল্টাৰনেটিভ কিবা এটা সাপোৰ্ট কৰিব পাৰে নেকি কোনবা বেলেগ জাগাত বেলেগ ঠাইত কিবা বেলেগ এমপ্লয়মেন্টত লৈ যাব পাৰে নেকি এই কথাটো আমি চাব বিচাৰিছো কাৰণ বহুতে আশা কৰি বহুত বছৰ তেখেত সকলে শিক্ষকতাও কৰি থাকিলে তো তেখেত সকলক আমি অলপমান সাপোৰ্ট দিবলৈ চেষ্টা কৰি আছো যেনেকৈ 99 ৰ শিক্ষক বিলাকক আমি ৰেগুলাৰ কৰিব পাৰিছো তেখেত সকলে এটা পলিচিৰ আন্ডাৰত আছিল কিন্তু আমাৰ ইংলিশ টিচাৰ কিনি কোনো পলিচিৰ আন্ডাৰত নোহোৱাৰ কাৰণে এই অসুবিধাটো হৈছে তথাপিতো মই তেখেত সকলক কথা দিছো যে যেনেকৈ প্ৰকাৰে তেখেত সকলক এমপ্লয়মেন্ট দিবৰ কাৰণে চেষ্টা কৰিম থ্যাংক ইউ স্যার বহুত বাইদেউসকলে প্ৰশ্ন নিশ্চয় কৰিবলৈ বিচাৰিছিলে কিন্তু সময় নাটনিৰ কাৰণে আমি হেক কৰিব বিচাৰিছো লাষ্ট কুৱেশ্যন আমি এটা ল'ব বিচাৰিছো তাৰ পিছতে আমি হেক কৰিম কোনোবা লাষ্ট কুৱেশ্যন যদি কৰে নমস্কাৰ স্যাৰ মই গীতাঞ্জলি কলিতা মই বৰপথাৰ ভিচিডিচিৰ পৰা আহিছো এইখিনিতে আপোনাক এটা মোৰ প্ৰশ্ন সুধিবলগীয়া আছিল যে বিটিআৰ চৰকাৰৰ চৰকাৰী চাকৰি দিয়াৰ ক্ষেত্ৰত মহিলাসকলৰ বাবে আসন সংৰক্ষণৰ কিবা পৰিকল্পনা আছে নেকি আপোনাৰ মহিলাসকলৰ তেনেকুৱা সংৰক্ষণ নাই কিন্তু মহিলাসকলে বহুত চাকৰি পাইছে তো গভৰ্নমেন্ট পলিচিত আমাৰ পিডব্লিউৰ কাৰণে আছে যি সকলক আমি ডিফাৰেন্টলি এবল বুলি কোৱা হয় বিশেষভাৱে সক্ষম আমাৰ এসটি এসসি ওবিসি বিলাকৰ কাৰণে আছে এতিয়ালৈকে তেনেকুৱা ওমেন ৰিজাৰ্ভ তেনেকুৱা আহা নাই কিন্তু কিছুমান পোষ্ট আমি এতিয়া ঠিক কৰিছো যেনেকৈ আমি ওমেন ফ্ৰেন্ডলি বিটিআৰৰ আন্ডাৰত যিবিলাক লৈছো বা ঠেং ফাকৰি বুলি আমি এটা প্ৰজেক্ট আনিছিলো মহিলাসকলক ডিজিটেল ট্ৰেনিং দিয়াৰ কাৰণে তাত সকলে মহিলাই পাব তেনেকা কিছুমান স্পেসিফিক কাম আছে যেটো আমি অকল মহিলাক দিব বিচাৰিছো কিন্তু ওভাৰঅল চাকৰিত তেনেকুৱা মহিলা ৰিজাৰ্ভেশন নাই তথাপিতো মই ভাবা নাই যে আজি তাৰিখত মহিলাসকলে পিছপৰি আছে মহিলাসকল বহুত আগবাঢ়ি আহিছে জিটি পিজিটি টিচাৰত বহুত মহিলাই পাইছে ইউপি এলপিৰ যেটো অহা কেদিমান ভিতৰত এপইন্টমেন্ট হ'ব তাতেও নিশ্চয় বহুত মহিলা পাব আৰু থাৰ্ড গ্ৰেড ফ'ৰ গ্ৰেডতো বহুত মহিলাই চাকৰি পাব মই হেতু আশা ৰাখিছো গতিকে পৰৱৰ্তী সময়ত চাম যদি তেনেকুৱা কিবা
কৰিব পৰা যায় কিন্তু এতিয়া আমি স্পেসিফিক কিছুমান কাম যেটো নেকি মহিলাসকলৰ দ্বাৰা হোৱাটো বিচাৰে বা মহিলাসকলে কৰিব পাৰে বা মহিলাসকলে কৰিলে বেছি ভাল হয় তেনেকা কিছুমান কাম বিলাক আমি মহিলাসকলৰ কাৰণে সংৰক্ষণ কৰিছো ধন্যবাদ থ্যাংক ইউ স্যার স্যার কনক্লুজন রিমার্কস যদি কিবা ক'ব লগা আছে আমাৰ অর্গানাইজার সকল আৰু ইয়াত উপস্থিত আছে আমাৰ সৌভাগ্য আমাৰ তেজপুৰ সেন্ট্রাল ইউনিভার্সিটিৰ ৰেজিস্ট্ৰাৰ ডাঙৰীয়া বিশেষ কামত আহিছিলে কিন্তু এই সন্ধিয়াত আমাৰ লগত অলপ সময় থাকি আমাক এনকাৰেজ কৰিছে মই ধন্যবাদ জনাইছো আৰু আমাৰ বহুত EMMCL দলীয় নেতা সকল আৰু আজি সন্ধিয়াৰ সময়ত ইয়াত উপস্থিত হোৱা বাইদেউ সকল ভনী সকল আমাৰ সমাজখন মহিলাসকলক বাদ দি তেনেকাকে কোনো সমাজৰ কথা কল্পনা কৰিব নোৱাৰে কিন্তু বিভিন্ন কাৰণত মহিলাসকলে লিটাৰেচিতে হওক শিক্ষাতে হওক বিভিন্ন সময়ত অলপ পিছপৰি থাকিব লগা হৈছিল কিন্তু যেতিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই দায়িত্ব লৈকে বেটি বাঁচাও বেটি পঢ়াও বুলি এটা প্ৰগ্ৰাম এটা আৰম্ভ কৰিলে এই প্ৰগ্ৰাম বিলাক আসলতে কৰিব লগা হৈছে মিডল ইণ্ডিয়া বা ভাৰতৰ বিভিন্ন পাৰ্টত আগতে যেটো কন্যা শিশু জন্ম পালি হত্যা কৰা হৈছিল তেনেকা বিভিন্ন পৰিবেশ বিলাক আছিল তো সেই কাৰণে এইবিলাক হৈছে আৰু ইয়াৰ কাৰণে আজি এনেকা প্ৰগ্ৰাম বিলাক আনিছে কিন্তু লাহে লাহে কৈ দেখিছো যে মহিলাসকল বহুত আগবাঢ়ি গল বিশ্বত যদি চাবলৈ যায় বহুতখিনি দেশত প্ৰায় 30-40টা দেশত এতিয়া মহিলাসকলে নেতৃত্ব দি আছে এইটো কোনো এটা বিষয় নাই যত মহিলাসকল নাই আমাৰ অঞ্চলত আমি পিছপৰি থকা এটা অঞ্চল কাৰণে আমাৰ মহিলাসকলে তেনেকা সুবিধাবিলাকৰ পৰা বঞ্চিত হৈ আছে বহুত মহিলা ব্যৱসায় হৈছে এতিয়া আমিও অৰ্থনৈতিক স্বাৱলম্বীৰ কাৰণে সেলফ হেল্প গ্ৰুপ বিলাকক ডাইৰেক্ট সহায় কৰা মহিলা ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানী আমি ইতিমধ্যে বডলেণ্ডত আৰম্ভ কৰিছো কোঅপাৰেটিভ সোসাইটি বিলাকক আমি সহায় কৰিছো আৰু যিবিলাক মহিলা এন্টাৰপ্ৰেনাৰ যিসকলে মাছৰুম খেতি কৰিছে পাৰ্ল আজিকালি এই পাৰ্ল যেটো আছে পিন্ধে ইয়াৰো খেতি আৰম্ভ হৈছে তেনেকা বহুত আছে এইবিলাক আমি ডাইৰেক্টলি সাপোৰ্ট কৰা ট্ৰেনিং দিয়া এইবিলাক আৰম্ভ কৰিছো বাকি বিষয়বিলাকত শিক্ষা দীক্ষা সামাজিক স্থিৰতা এই বিষয়বিলাকত মহিলাসকলে যথেষ্ট কাম কৰিব পাৰে তো এই কাৰণে বডলেণ্ডৰ কোনো এটা জনগোষ্ঠীৰ মহিলাসকলে পিছুৱাই থাকিব নালাগে চৰকাৰীভাৱে যিখিনি সহায় কৰিব লাগে হেতু আমি কৰি যাম নতুন নতুন প্ৰগ্ৰাম পলিসি মহিলাৰ কাৰণে যিখিনি বনাব লাগে আনিব লাগে এইখিনি আনিম কিন্তু মই এটা মোৰ অনুৰোধ থাকিব যে আমাৰ মহিলাসকলে কোনো এটা পৰিবেশৰ চাপ প্ৰেছাৰ অনুভৱ কৰি পিছপৰি নাথাকে ষ্ট্ৰাগলটো আমি কৰিবই লাগিব এটা ষ্টেজত এটা লেভেলত যাবৰ কাৰণে আমি ষ্ট্ৰাগল কৰিব লাগিব সংগ্ৰাম কৰিব লাগিব আৰু এই সংগ্ৰামটো আপোনালোকে কৰি আছে আজিৰ সময়ত আমাৰ সবচেয়ে ডাঙৰ সংগ্ৰামটো অৰ্থনৈতিক সংগ্ৰাম অৰ্থনৈতিক স্বাধীনতা বা অৰ্থনৈতিক স্বাৱলম্বিতা আমি আনিব লাগে আমাৰ বিশ্বৰ ভিতৰত এজন আগশাৰীৰ মহিলা আমাৰ পৃথিৱী বিশ্বৰ ধনী মানুহ বিল গেটছৰ তেখেতৰ পত্নী মিলিন্ডা ফ্ৰেন্স গেটছ বুলি এজন মহিলা তেখেতে গোটেই বিশ্বতে ঘূৰিছে তেখেতৰ মিলিন্ডা ফাউণ্ডেশ্যন আছিলে এই মিলিন্ডা ফাউণ্ডেশ্যনৰ দ্বাৰা হেল্থৰ বিভিন্ন কাম কৰিছিলে আৰু তেখেতে এখন কিতাপ লিখিছে দ্য মোমেন্ট অফ লিভ বুলি পেলাই এই মোমেন্ট অফ লিভ যেটো কিতাপ আছে বহুত ডাঙৰ কিতাপ নহয় তাত ভাৰতৰ বাংলাদেশৰ পাকিস্তানৰ সাউথ এছিয়াৰ বিভিন্ন দেশৰ মহিলাবিলাকৰ সমস্যাবিলাক তেখেতে লিখিছে আৰু প্ৰত্যেকটো কথাটো তেখেতে ইমান সুন্দৰকৈ লিখিছে আৰু দেখিবলৈ পাইছে অলপ অলপ সহায় কৰিলে মহিলাবিলাক বহুত আগুৱাই যাব পাৰে বেছি ডাঙৰ সহায় নালাগে কোবাত কিবা এটা সৰু এটা সমস্যা আছে তাক যদি সহায় কৰি দিয়ে মহিলাবিলাক আগবাঢ়ি যাব পাৰে কোবাত হেল্থ ইস্যু আছে কোবাত এডুকেশ্যন ইস্যু আছে কোবাত কিবা এটা ইকোনমিক ইস্যু আছে এই ইস্যুবিলাক যদি অলপ অলপ সহায় কৰি দিয়ে মহিলাবিলাক বহুত আগবাঢ়ি যাব পাৰে এই কথাটো তেখেতে খুব ভালকে লিখিছে আৰু মই তেখেতৰ কিতাপটো বহুতবাৰ পঢ়িলো বহুত ভাল পাইছো আৰু তেনেকুৱা এটা আমাৰ বহুত মহিলাবিলাকে এতিয়া বাইদেৱে কৈছে লেখিকাবিলাকক কি সহায় কৰিব পাৰে বড়ো লেখিকা বহুত আছে অন্য জনগোষ্ঠীৰো আছে এবাৰ তামুলপুৰত অল অসম লেখিকা সমাৰোহ হ'বলৈ গৈ আছে তেখেতসকলক আমি সাপোৰ্ট দিবলৈ গৈ আছো গতিকে যিমান লেখক লেখিকাবিলাক বা লেখকবিলাকক আমি যেহেতু সমাজ সংস্কাৰৰ কাৰণে সমাজক আগুৱাই যাবৰ কাৰণে আমি সহায় কৰিব বিচাৰিছো আপোনালোককো নিশ্চয় কৰিম
আৰু এই বছৰ আমি এটা সিদ্ধান্ত লৈছোঁ প্ৰত্যেকখন গাঁৱৰে এটা ইতিহাস আমি লিখিবলৈ গৈ আছোঁ যে গাঁৱৰ নামটো কিয় হ'ল আমি বহুতে নাজানে যে বাহিৰৰ পৰা মানুহ আহি কোতে এই গাঁওখনৰ নাম ঔবাৰী কিয় হ'ল আগতে ঠাইগিৰখাৰী আছিলে এতিয়া ঔবাৰী কিয় হ'ল এই গাঁৱৰখনৰ নাম অমুক কিয় হ'ল আমাৰ বড়োলেণ্ডত এটা নদীৰ ইতিহাস আছে এটা গাঁৱৰ নদীৰ ইতিহাস আছে প্ৰত্যেক খোজতে বেলেগ বেলেগ এটা ইতিহাস ইয়াত জড়িত হৈ আছে গতিকে এই ইতিহাসবিলাক আমি প্ৰিজাৰ্ভ কৰাৰ কাৰণে আমাৰ চৰকাৰৰ পৰা এটা সিদ্ধান্ত লৈছোঁ আমি প্ৰত্যেক গাঁৱৰে ইতিহাস লিখিবলৈ গৈ আছোঁ আৰু ইয়াৰ কাৰণে যোনে লিখিব তেখেতসকলক ছপাবৰ কাৰণে লিখাত আমি ফাইনেন্সিয়েল ছাপোৰ্ট কৰিম ছপাৱাত গভৰ্ণমেণ্টে 100% হেল্প কৰিম যোনে যোনটো গাঁৱৰ ইতিহাস লিখে আমি আপোনালোকক অনুৰোধ কৰিছোঁ আৰু এইবিলাক লাগে আমাৰ এই গাঁওখনৰ লগত এটা জনগোষ্ঠীৰ লিংক থাকে এই গাঁওখনৰ লগত এটা সাংস্কৃতিক লিংক থাকে এই গাঁওখনৰ লগত এটা ইতিহাস সন্নিবিষ্ট হৈ থাকে এই কথাবিলাক বিশ্বৰ পৰা হেৰাই যোৱাটো আমি বিচৰা নাই আৰু এইবিলাক লিখা হোৱাৰ পিছত সম্পূৰ্ণ ডিজিটাইজ কৰি পেলাই ৱেবছাইটত দিয়া হ'ব যাতে বিশ্বৰ মানুহে জানে এতিয়া আপোনালোকে জানে বড়োলেণ্ডটো এটা কাউন্সিল কিন্তু ভাৰতৰ ভিতৰত প্ৰথমবাৰ এটা অঞ্চলত 21টা জিআই টেকিং পাইছো ইটো হল বড়োলেণ্ড আমাৰ কাউন্সিলে 21টা জিআই টেকিং একেলগে পাইছো আমি আৰু 5টা আমি এপ্লাই কৰিছো এই 5টাটোও পাম এই 5টাটো পোৱাৰ লগে লগে আমাৰ 26টা জিআই টেকিং আমি পাই যাম এতিয়া বড়ো সকলৰ বেছিকে কৰা হৈছে অইন জনগোষ্ঠী বিলাককো কৈছো কোনবা যদি কিবা আইটেম জিআই টেকিং কৰিব বিচাৰিছে চৰকাৰী খৰচত আপোনালোকে কৰিব পাৰিব এই কথাখিনিও আমি সবকে অনুৰোধ কৰিছো পুনৰ আপোনালোকক ধন্যবাদ জনাই পুনৰ লগ পাম আৰু মাজে মাজে আলোচনা কৰি আমাৰ ভাৱ বিনিময় কৰি আহি থকা সময়ৰ দিশ নিৰ্ণয় কৰিব লাগিব ৰাজনীতি কৰিছো কিন্তু সমাজৰ কাৰণে ৰাজনীতি কৰিছো আমাৰ আহি থকা প্ৰজন্মৰ কাৰণে ৰাজনীতি কৰিছো শান্তি প্ৰতিষ্ঠা কৰাৰ কাৰণে ৰাজনীতি কৰিছো সমন্বয় আনাৰ কাৰণে ৰাজনীতি কৰিছো সব জাতি জনগোষ্ঠী যাতে সুৰক্ষিত হ'ব পাৰে আৰু আগুৱাই যাব পাৰে ধন্যবাদ Thank you, sir. Itia moi board of thanks dibo karone amar mohila morcha sabhapati baido অনুৰোধ কৰিছো It's rather not vote of thanks, it's rather thanks from the core of our heart to our honorable CEM of BTR, the Honmanyo respected CEM of BTR, Pramod Boro sir, and respected dignitaries, aro Honmanyo amar baido bhoni hokol. We really had a very fruitful interaction session with our honorable CEM of BTR, and I, on behalf of my women friends here, would like to thank our honorable CEM for giving his valuable time and answering all the questions of my young and also my colleague women friends, especially Amar Jimanbur young women friends asile, they asked a very meaningful questions, put bhal question hiote hudile, and sir has really given us a very beautiful reply. Aru sare jiman khini amak homai dise aru saror answers, saror reply bahut khini amar womenok loi pelai ji women friendly BTR aru children friendly BTR gori tular karone aru sustainable peace and sustainable development goal korar karone sare ji mission and vision loise it is very clear from sir's reply, and we all hope ari ya jimanbur baido bhoni hokol ase to ami jitia peace ba sustainable peace or kotha ami patu amio kaam koribo lagibo ami mohila bilago aguai ahibo lagibo and ami matro mane ei peace pori thakibo nalage we have to really work hard and take up all the challenges and contribute our talent and skill amar mohila bilak bikhek kori BTR-ot বহুত খিনি হাতৰ কাম বা স্কিল বা এক্সপাৰ্টিজ টু আছে বাট আমি ম্যানেজমেন্টত বহুত পুৱাৰ হওঁ সেই ম্যানেজমেন্টত আমি কেনেকুৱা এক্সপাৰ্ট হ'ব লাগে সেইবোৰো আমি প্ৰশিক্ষণ লৈ পেলাই বা let us all contribute our expertise and knowledge in all the fields of politics. Let us participate in politics and be in the decision making and policy making. আমি নিজৰ স্বাস্থ্য নিজৰ welfare নিজৰ livelihood নিজৰ talent to let us decide ourselves and let us contribute in our social development also, social justice or karone jate ami kaam koribo paru, and let us invest our knowledge
আমি যিখিনি এডুকেশ্যনত আমাৰ ছাৰে আজি বাজেট এলকেশ্যনৰ কথাটো কৈছে ইন BTR অলছ' তো আমি আমাৰ এডুকেশ্যনত যিমান আমাৰ BTR চৰকাৰে ইনভেষ্ট কৰিব চ' ডেট আমি আমাৰ ফেমিলি বা আমাৰ ছ'চাইটিক বা আমাৰ ইকনমিৰ গ্ৰোথ আমাৰ কালচাৰ আমাৰ লেংগুৱেজ আমাৰ ডেভেলপমেণ্টৰ কাৰণে আহক আমি কাম কৰিম let us all work together and then we are definitely sure that we will be living in a beautiful world in BTR and we can give message to the world we can give message to our nation that BTR is a beautiful council where different communities are living in a beautiful garden. Mahila Shakti Zindabad. Thank you so much. And we thank all my young friends and sisters for participating in this program. Thank you so much, sir. Thank you, sir. Aru gote alohi hokolok thank you jonalu. Aru jiman amar blogor pora onkhogron korile baido hokolok thank you jonaisu. Just eta gokhona ami nikhar ahar bebostha korisu.